পৰামৰ্শৰ ভিতৰত আটাইতকৈ নিম্নগামী আজিৰ দিনত হৈ আছে। ইয়াক ওপৰত আনাৰ প্ৰয়োজন আছে আৰু তাৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লোৱা গৈছে, কনসালটেন্ট আনা গৈছে, 8টাকে গাৰ্বেজ ট্ৰান্সফাৰ ষ্টেচন কৰাৰ এটা সিদ্ধান্ত লোৱা গৈছে আৰু যেটো কনভেনশনাল মেথডত আৰম্ভ কৰি এটা মিউনিচিপাল সলিড ওয়েস্ট MSW নিষ্পত্তি কৰাৰ কাৰণে এটা ব্যৱস্থা হাতত লোৱা গৈছে। মিথেনাইজেশ্যন কেনেকৈ কৰিব পাৰি বা জাবৰৰ দ্বাৰা কি বস্তু আমি বনাব পাৰোঁ যে জাবৰৰ নিষ্পত্তি তাৎকালিকভাৱে হয়, তাক ৰাখিব নালাগে, মইশ্চাৰ শুকাব নালাগে, তাৰ কাৰণেও বিভিন্ন কনসালটেন্ট আৰু জনা মানুহৰ লগত আলোচনা চলি আছে। আৰু আপোনাৰ জৰিয়তে মই পশ্চিম গুৱাহাটী সমষ্টিৰ সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক জনাব বিচাৰিছোঁ যে কিছু সময় লাগিব, কিন্তু সম্পূৰ্ণ বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু পদ্ধতিৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব। মই সুৰতত নিজে গৈছোঁ, আহমেদাবাদত নিজে গৈছোঁ আৰু অধ্যক্ষ মহোদয় যদি আপুনি বিচাৰে আপুনি এটা বিধানসভাৰ দল এটা আহমেদাবাদ সুৰত এই জায়গাবোৰত পঠাব পাৰে, যাই তেখেতসকলে চাই আহিব, যিজন কনসালটেন্ট আহিছে তেখেতে কৰা কামবোৰ চাই আহিব আৰু তাৰ পিছত যদি এই টিমটোৰ আপত্তি থাকে আমি টিমটোৱে যি ক'ব আমি আলোচনা কৰি কথাখিনি আগবঢ়াব পাৰিম। কিন্তু কিছু সময় লাগিব। মই এই বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা সমূহ অসমবাসী ৰাইজক বিশেষকৈ মিউনিচিপাল এৰিয়াত জনাব খুজিছোঁ যে এই জাবৰ জোথৰ ওপৰৰ পৰা নাহে, বৰষুণৰ লগত নদীৰ লগত নাহে, আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তু যেতিয়া পেলাই দিওঁ এটোহে জাবৰত পৰিণত হয়। আমি যদি অলপ ব্যৱস্থিত হ'ম, আমি যদি অলপ সামাজিক মানদণ্ডবোৰ মানি চলা আৰম্ভ কৰিম তেতিয়া এই ব্যৱস্থাপনাটো ভাল হ'ব। আজি গুৱাহাটীত ডিচিল্টিঙৰ কাম চলি আছে অধ্যক্ষ মহোদয়। যোৱা 5 মাহত প্ৰায় 65,000 মেট্ৰিক টনৰো অধিক সিল্ট আমি ওলাইছোঁ। তাৰ পৰা সিল্ট যেতিয়া ওলাব যাওঁ আমি সুপাৰ চকাৰ আনিছোঁ, সুপাৰ চকাৰ মেচিনবোৰ কাম নকৰা হয়, ইমান বটল আছে, ইমান প্লাষ্টিক আছে যে কোনো কাৰণত এই কামবোৰ আমি কৰিব পাৰা নাই। জেচিবি লগোৱা হৈছে, নালা নৰ্দমা যিখিনি নদী আছে, ভৰুলুৱে কওক বাহিনীয়ে কওক গোটেইটো জাম হৈ পৰি আছে, অলপ পানী দিলেই পানী উঠি যায়, নলাবোৰ জাম হৈ আছে। অধ্যক্ষ মহোদয় একেদিনে হোৱা নাই, আমি কিন্তু প্ৰয়াস কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীত খোৱা পানী দিয়া, জাবৰ নিষ্পত্তি কৰা অকল গুৱাহাটীতে নহয় গোটেই অসমত ভাল এটা প্ৰকল্পবোৰ অসমত প্ৰকল্পবোৰ লগাব লাগে তাৰ ব্যৱস্থা কৰিব দিছে। লগতে আপোনালোকক মই জনাব পাই, আপোনাৰ মাধ্যমত সদনক জনাব পাই ভাল পাইছোঁ যে যিটো পুৰণা ডাম্পিং গ্ৰাউণ্ড আছিলে তাত প্ৰায় 140 কোটি টকা ব্যয় কৰি চৰকাৰে তাত যিটো 15 লাখ মেট্ৰিক টন লিগেসি ওয়েস্ট আছে, পুৰণা জাবৰ যিটো পৰি আছে তাকো প্ৰচেছিং কৰি এই জাগাটো ক্লিন কৰিব দিছে আৰু তাৰ নিবিদা হৈ গৈছে। অতি সোনকালে কাম আৰম্ভ হ'ব আৰু 140 কোটি এই প্ৰকল্পত কোটি টকা খৰচ কৰি যিটো এই কাম হ'ব তাৰ পিছত এই গোটেই অঞ্চলটোক আমি জংগলতে পৰিণত কৰোঁ নে কিবা এটা ওপেন স্পেচত পৰিণত কৰোঁ, এইটো সিদ্ধান্ত এটা হ'ব। কিন্তু এটা কথা আপোনাৰ জৰিয়তে মই সন্মানীয় সদস্য ডাঙৰীয়াক জনাব খুজিছোঁ যে কোনো কাৰণত দ্বীপৰ বিলক হানি হোৱা কাম চৰকাৰে নকৰে আৰু সদনে জানি ভাল পাব যে মাননীয় মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰ চৰকাৰৰ মাননীয় বনমন্ত্ৰীয়ে শ্ৰী ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়াই যোৱা 20 দিন আগত একেলগত গৈ দ্বীপৰ বিল ইনস্পেকশ্যন কৰিলে আৰু এই প্ৰকল্পটো কেনেকৈ দ্বীপৰ বিলৰ সৌন্দৰ্যটো বৃদ্ধি হ'ব পাৰে, কেনেকৈ দ্বীপৰ বিলটো এটা টুৰিষ্ট স্পট হ'ব পাৰে, কেনেকৈ দ্বীপৰ বিলটো এটা ভাল ৱাটাৰ বডিত আমি পৰিণত কৰিব পাৰোঁ তাৰ ব্যৱস্থাও ল'বৰ কাৰণে আলোচনা কৰা হৈছে আৰু কেন্দ্ৰ চৰকাৰে পূৰ্ণ সহযোগ আগবঢ়াব বুলি আশ্বাস দিছে। আৰু মই বিশ্বাস যে অহা দিনবোৰত দ্বীপৰ বিল গুৱাহাটীৰ কাৰণে এটা জুৱেল হৈ উঠিব, এই মোৰ ধাৰণা আছে। হাতীৰ কথা কোৱা হৈছে, হাতী আহে, হাতীৰ কাৰণে এলিভেটেড কৰিডৰ কৰাৰ কাৰণেও এটা আলোচনা পৰ্যায়ত কথা বাৰ্তা চলি আছে। তেখেতে নিজে ক'লে যে 12 বছৰৰ পৰা আমি শিফটিং কৰিব বিচাৰি আছিলোঁ। মাননীয় সদস্য ডাঙৰীয়াক মই জনাব খুজিছোঁ যে বহুদিন পুৰণি এক ব্যৱস্থা যে সলিড ওয়েস্ট ডাম্পিং গ্ৰাউণ্ড এটা লাগে হোৱা নাছিল, এতিয়া আমি কৰিলোঁ। ডাম্পিং গ্ৰাউণ্ড আমি য'তে বনাম
তাতে প্ৰতিবাদ হ'ব অধ্যক্ষ মহোদয়। কিন্তু ডাম্পিং গ্ৰাউণ্ডটো বনাব লাগিব, ডাম্পিং গ্ৰাউণ্ডটো আমি বনাব লাগিব। কিয় দৈনন্দিন যিখিনি বস্তু ওলায় এই বস্তুটো নিষ্পত্তি কৰিব লাগিব। আৰু লগতে এটা কথা ক'ব খুজিছোঁ যে ডাম্পিং গ্ৰাউণ্ড চাইণ্টিফিক হ'ব, তাত দুৰ্গন্ধ নোলায়, মানুহে থাকিব পাৰিব। এইকাৰণে মই কৈছোঁ যে দল এটা পঠাই দিয়ক, ইন্দোৰলৈ যাওক, ছুৰতলৈ যাওক, আহমেদাবাদলৈ যাওক, তাত মানে মানুহ থকা জেগাতে মানে ডাম্পিং চলি আছে, কিন্তু বৈজ্ঞানিক প্ৰক্ৰিয়াৰে কাম হৈছে, এইকাৰণে কাৰো আপত্তি নাই। আৰু স্বচ্ছ ভাৰত মিছনত ভাৰতৰ মহান প্ৰধানমন্ত্ৰীয়ে জন ভাগিদাৰীৰ কথা কৈছে, নিজে হাতত ঝাৰু লৈ তেখেতে মাৰ্গদৰ্শন দিছে, নেতৃত্ব দিছে। মই ভাবোঁ যে প্ৰধানমন্ত্ৰীয়ে দিয়া নেতৃত্বক আমি চবে জনভাগিদাৰী আন্দোলনৰ হিচাপত লৈ স্বচ্ছ ভাৰত, স্বচ্ছ অসম, স্বচ্ছ গুৱাহাটী আৰু জাবৰত এটা বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু পদ্ধতিৰে কৰিম, এই আশ্বাস মই আপোনাৰ মাধ্যমত সদনক দিম। অল্টাৰনেটিভ সাইট ঠিক হ'ল নাই ডাম্পিং গ্ৰাউণ্ডৰ? নে ডাম্পিংটো তাতে হ'ব য'ত মানে এতিয়া চলি আছে, আল্টাৰনেটিভ চাইডেহে আছে, এইটো অৰিজিনেল চাইড নাই। যিটো NGT-য়ে বন্ধ কৰিব দিছিল তাত বন্ধ কৰি আল্টাৰনেটিভ মাটি 60 বিঘা মাটি অধ্যক্ষ মহোদয় আমি কিনি লৈছোঁ, কিনি তাত ডাম্পিং গ্ৰাউণ্ড কৰা হৈছে। আৰু মই আপোনাৰ মাধ্যমত এছুৰেঞ্চ দিব খুজিছোঁ যে অহা দিনবোৰত কনচালটেণ্ট আহিছে, কিছু সময় লাগিব, কিন্তু সম্পূৰ্ণ বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু পদ্ধতিৰে কৰাৰ ব্যৱস্থা আমি কৰি আছোঁ। কনভেনশ্যনেল মেথডৰ বাহিৰেও বাহিৰত যিখিনি প্ৰকল্প হৈছে, মিথাইনেশ্যনে কওক বা বেলেগ প্ৰকল্প হওক, তাৰ ওপৰতো আলোচনা চলি আছে। কোনো কাৰণত গুৱাহাটীবাসীক কোনো ধৰণৰ কষ্ট নিদিয়াকৈ জাবৰ নিষ্পত্তিৰ কাম আমি আগন্তুক দিনবোৰত কৰিম, এই আশ্বাস আপোনাৰ মাধ্যমত মই সদনক দিব খুজিছোঁ। মাননীয় সভাপতি ডাঙৰীয়া, এতিয়া এইটো স্থায়ীভাৱে কৰিব লওঁতে সময় লাগিব, সময় লাগিবই। কিন্তু কথা হৈছে যে সাময়িকভাৱে আজি যিটো দুৰ্গন্ধ ওলাইছে, উৎকট দুৰ্গন্ধ, গোটেই মাখিয়ে ছানি ধৰিছে, তাৰে পাহাৰ খদি হৈছে হেৰিত পৰিছে, নদীত পৰিছে। সেই নদীত এতিয়া বাৰিষা আহিব, গোটেই জাবৰ জোঁথৰবিলাক আকৌ সেই নদীত পৰি গোটেইটো আকৌ দ্বীপৰ বিল নষ্ট হ'ব, প্ৰদূষিত হ'ব। এটা কাম কৰোঁ, আপুনি মন্ত্ৰী ডাঙৰীয়াক বেলেগকৈ লগ ধৰি গোটেই বিষয়টো আৰু বুজি ল'ব। মই ভাবোঁ যে ৰিপ্লাইটো নহয়, এছেম্বলিত কথাটো কোৱা হৈছে। এতিয়া যদি সাময়িকভাৱে একো নলয়, এইটো অৱস্থাত থাকে, মাননীয় সভাপতি ব্যৱস্থা লৈছে, টেণ্ডাৰ ফ্ল'ট কৰিছে বুলি কৈছে। টেণ্ডাৰ ফ্ল'ট সেইটো পুৰণিটোৰ কথা নাই। এতিয়া আমাৰ নতুন যিটো কৰি আছে, এতিয়া সেইটোৰ পৰাহে গোটেইটো উৎকট দুৰ্গন্ধ ওলাইছে। মানুহখিনিয়ে কি কৈ আছে যে এই দুৰ্গন্ধটো বন্ধ কৰিব লাগে। কমিশ্যনাৰে ক'লে 15 দিনৰ ভিতৰত দুৰ্গন্ধ মই নোহোৱা কৰিম, কিন্তু ক'ত হ'ল? পেলাই আছে, যেতিয়া JCB দি জাবৰখিনি চুই দিয়ে, এনেকৈ তলৰ ফালে পেলাই দিয়ে, যিটো দুৰ্গন্ধ ওলাব তাত মানুহ কিয় কোনো হেৰিয়ে থাকিব নোৱাৰে, তাত আনকি ভূতো তাত থাকিব নোৱাৰে, এই অৱস্থা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ কমিশ্যনাৰ ডাঙৰীয়াও সন্মাননীয় সদস্যগৰাকীৰ লগত কথা হৈছিল। তেখেতে যিটো স্থানত জাবৰ নিষ্পত্তি কৰা হৈছে তাতেও মিটিং কৰিলে, আৰু মিটিং কৰাৰ পিছত তাত তলত 19 mm মেমৰিন লগাই তাৰ ওপৰত মাটি দি জাবৰ নিষ্পত্তি কৰা হৈছে, যে জাবৰত থকা পানীটো যেন মাটিত চিপেজ হৈ নাযায়, তলত চিপেজ হৈ নাযায়, তাৰ কাৰণে এই মেমৰিন লগাই এটা জেগাত পানীক আমি আনাৰ ব্যৱস্থা কৰি আছোঁ। বৰষুণত কষ্ট হ'ব তেনেকুৱা এটা কথা কোৱা হৈছে, অলপ কষ্ট হ'ব, কিন্তু যিটো মানে কেমিকেল দিব লাগে গন্ধ নোহোৱাৰ কাৰণে এই কেমিকেলবোৰো দিয়া হৈছে। আৰু মই ভাবোঁ যে একলগত থাকি গুৱাহাটীবাসীয়ে এই সমস্যাৰো সমাধান কৰিব পাৰিব। আমি একেলগত থাকি বহুত সমস্যাৰ সমাধান কৰিলোঁ, এই সমস্যাৰ সমাধান আমি একেলগত থাকি আলোচনা কৰি কৰিব পাৰিম বুলি মোৰ আশা আৰু বিশ্বাস আছে। মন্ত্ৰী ডাঙৰীয়া, মাননীয় সদস্যক লগত লৈ সাইটটো ভিজিট কৰি আৰু কিবা কৰিব পৰা যায় নেকি অলপ ভাবিব। অনাৰেবল চেয়াৰম্যান, এইখিনিতে মাননীয় মন্ত্ৰী উত্তৰ দিয়াৰ আগতে ৰমেন কলিতা ডাঙৰীয়া বহুবাৰ এইটো কৰিছে, বহু বছৰ হৈছে এইটো, গতিকে মন্ত্ৰী ডাঙৰীয়া প্ৰচেষ্টা চলাইছে। আমি আশা ৰাখিম কি অৱস্থাত আছে আমাৰ ৰমেন কলিতাৰ নেতৃত্বতে ইয়াত এটা সৰু কমিটি কৰি যদি চাবলৈ দিয়ে, আৰু তাৰোপৰি ৰমেন কলিতাৰ নেতৃত্বতে তেখেতে যিটো এডভাইচ কৰিছে মন্ত্ৰী ডাঙৰীয়াই, গুজৰাটলৈ গৈ যদি সেই ছিষ্টেমটো চাই আহে, অন্ততঃ তেওঁ যিটো আজি ইমান দিনে কৈ আছে সেইটো কিবা এটা হ'ব।
স্যার আমার দলের পর আমি কলো স্যার আমার দলের পর আমি কলো যে আপনি একটা ঘরোয়া একটা টিম ওটা বনাই দিও কারো অন্তত যাই কেন এই সমস্যার সমাধান হিজ হিউমিলিটেড স্যার 50 বার অন্তত বিধানসভা হলে ঘরোয়া একটা টিম এটা বনাই দিও আমি যাই কেন চাই ওই বস্তুটো কেনেকা হেল্প কৰিব এতিয়া মাননীয় অধ্যক্ষ মহোদয় মই তেখেতে যেটো ডাম্পিং গ্ৰাউণ্ডৰ কথা কৈছে মোৰ খুব ওচৰতে মোৰ ঘৰো আছে তাতে সঁচা কথা যে মানুহে খুব কমপ্লেইন কৰে সো এই কথাষাৰ কলিতা ডাঙৰীয়া বহুত বাৰ উত্থাপন কৰিছে বিষয়টো সিৰিয়াছ এই কাৰণে ডিসকাশন হ'ল এনেকুৱা হৈছে তাতে যিখিনি মাছ মাৰে তাৰমানে মাছমৰীয়াসকলৰ এতিয়া সেই মাছখিনি বজাৰত বিক্ৰী কৰিলে মানুহ খাবলৈ টান পায় তেওঁলোকে কয় যে মাছখিনিত কিবা বেমাৰ হৈছে নেকি যেহেতু ডাম্পিং গ্ৰাউণ্ডৰ ওচৰৰ বস্তু আনিছা যে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি যে অধ্যক্ষ সভাপতি মহোদয় এইটো ডাম্পিং গ্ৰাউণ্ড এবাৰ চন্দ্ৰপুৰলৈ নিলে চন্দ্ৰপুৰত প্ৰতিবাদ কৰাতে আকৌ বৰাগাঁৱত আনিলে এতিয়া এইটোৱে যদি চলি থাকে এইটো এটা স্থায়ী সমাধান নহ'ব বিষয়টো সিরিয়াস এই কাৰণে ডিসকাশন হৈছে মন্ত্ৰী ডাঙৰীয়াই ষ্টেটমেন্ট দিছে এতিয়া আমাৰ এডভান্টেজ আমাৰ মন্ত্ৰী অনাৰেবল মন্ত্ৰী ইণ্ডাষ্ট্ৰীয়ে ষ্টেটমেন্ট এটা দিব ঠিক আছে আধা মিনিট বিষয়টো খুব গুৰুত্বপূৰ্ণ ডিসকাশন হৈছে আমি নেশ্যনেল হাইৱে দি অহা যোৱা কৰি থাকোঁ মোৰ মংগলদৈত ঘৰ আপোনাৰ ঢেকীয়াজুলিত ঘৰ যিটো আমাৰ অফিচ টাইম আৰু স্কুল টাইমত ডাম্পিং গ্ৰাউণ্ডৰ যিবিলাক গাড়ীবিলাকে জাবৰবিলাক লৈ যায় সেইটো যদি খুব আৰ্লি মৰ্ণিং ৰাতিপুৱা যদি আপুনি কৰে তেতিয়াহ'লে ভাল হয় স্কুল টাইম আৰু অফিচ টাইমত অনাৰেবল মিনিষ্টাৰ ইণ্ডাষ্ট্ৰিজ কমলাক্ষ প্ৰকাশই ডাঙৰীয়াই যেটো ক'লে যে 50 বাৰ কথাটো উত্থাপন কৰিছে তেখেতৰ হিউমিলেশ্যন হৈছে কথাটো সঁচা নহয় তেখেতে উত্থাপন কৰাৰ কাৰণে দীপৰ বিল ৰক্ষা কৰাৰ আৰু দীপৰ বিলক ভাল কৰাৰ যেটো কথা তেখেতে সদায় কৈছিলে তেখেত দীপৰ বিলৰ কথা কৈছিলে ডাম্পিং গ্ৰাউণ্ডৰ কথা দুবাৰ তেখেতে কৈছে কিন্তু 50 বাৰ কোৱা নাই এইটো নতুন এটা ইস্যু হে তেখেতে পটকে এটা ইস্যুটো বেলেগ এটা মানে চৰিত্ৰ দিয়াটো উচিত নহয় আৰু 2 নম্বৰ কথা অধ্যক্ষ মহোদয় নহয় এটো এটা সেনসিটিভ ইস্যু বিধানসভাৰ মজিয়াৰ পৰা অধ্যক্ষ মহোদয় সদস্যগৰাকীয়ে কৈছে যে ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াৰ হিউমিলেশ্যন হৈছে 50 বাৰ এইটো কথা কৈ আছে আমি যিমান যেতিয়াৰ পৰা দেখিছো ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই দীপৰ বিলৰ কথা প্ৰত্যেকখন অধিৱেশনত কয় কিন্তু এটো দীপৰ বিলৰ কথা কয় Deeper bill is not related to this particular dumping ground. Dumping ground হন্তাত নতুন কে গৈছে তেতে নজনাকে ওপৰতে কথা কৈ দিয়ে ঠিক আছে হেতুকে কক আপুনি ঠিক আছে হেতু কক দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডৰ কথাটো কৈ পৰাইলে ভুল আছে ঠিক আছে না হ'ব অধ্যক্ষ মহোদয় হ'ব দুটা তিনটা আচ্ছা বহক অধ্যক্ষ মহোদয় এই সদনৰ পৰা বহক বাবা সব অধ্যক্ষ মহোদয় জাবৰ নিষ্পত্তি গুৱাহাটীত এটা স্পৰ্শকাতৰ মানে ইস্যু এটা হৈ আছে আৰু এই বিষয়টো অকল গুৱাহাটীত স্পৰ্শকাতৰ হৈ আছে বুলি নহয় অসমৰ বিভিন্ন নগৰ অঞ্চলত যতে আমি স্বচ্ছ ভাৰত মিছনৰ জৰিয়তে জাবৰ নিষ্পত্তিৰ প্ৰকল্প বনাব বিচাৰো প্ৰত্যেকটো জাগাতে এই প্ৰকল্পবোৰ মানে সমস্যাৰ সন্মুখীন হয় বিধানসভাৰ মজিয়াৰ পৰা এনেকুৱা এটা বাৰ্তা যাব নালাগে যে আমি ৰাইজৰ আপত্তি উজোৰ আপত্তিৰ ওপৰত কোনো ধৰণৰ সমাধানৰ ব্যৱস্থা বা চেষ্টা নকৰো তেনেকুৱা এটা ব্যৱস্থা যাব নালাগে মন্ত্ৰী হিচাপে মই দায়িত্ব সহকাৰে কৈ আছো আৰু মই আশ্বাসন দি আছো যে জাবৰ নিষ্পত্তিৰ প্ৰত্যেকটো প্ৰকল্প বৈজ্ঞানিক পদ্ধতি আৰু প্ৰক্ৰিয়াৰে কৰা হ'ব আৰু ৰাইজে কোনো ধৰণৰ কষ্ট নাপায় আপুনি যদি কমিটি এটা বনাই দিয়ে এটো ভাল যে কমিটিয়ে আহি কি আজি গুৱাহাটীত ব্যৱস্থা হৈছে কালি আমি স্বচ্ছ ভাৰতৰ প্ৰকল্প কতো নাই আমি যেতিয়া ডিব্ৰুগড়ৰ বাহিৰে স্বচ্ছ ভাৰতৰ প্ৰকল্প কতো নাই তো আপোনালোকে কালি ক'বাত ডিব্ৰুগড়ত বা তিনচুকীয়াত বনাব যাম তাতে এই আপত্তি আহিব শিলচৰত বনাব যাম তাতে আপত্তি আহিব কৰিমগঞ্জত বনাব যাম তাতে আপত্তি আহিব এটা বাৰ্তা এই বিধানসভাৰ পৰা যাব লাগে যে জাবৰ নিষ্পত্তি বৈজ্ঞানিক প্ৰক্ৰিয়া আৰু পদ্ধতিৰে হ'ব ৰাইজক আস্থাক লৈ আমি কাম কৰিম ৰাইজে এটা সংকাত ভুগি আন্দোলনমুখী হোৱা বা ইয়ে কৰিব নালাগে প্ৰকল্পবোৰক বাধা দিব নালাগে গুৱাহাটীৰ মানুহ বা যি নগৰ আছে এই নগৰৰ মানুহৰ জাবৰক ব্যৱস্থাপনাৰ দায়িত্ব নগৰ নিগমৰ আছে আৰু নগৰ নিগমে কাম কৰিব মন্ত্ৰী হিচাপে মই দায়িত্ব সহকাৰে এই কথাটো
সদনৰ মজিয়াত আপোনাৰ জৰিয়তে ৰাখিব বিচাৰিছোঁ। আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ, আমাৰ অনাৰেবল মিনিষ্টাৰে এডভান্টেজ আছামৰ ওপৰত এটা ষ্টেটমেণ্ট দিব, কাইণ্ডলি গুৰুত্ব দিব। স্যার কমিটির পরামর্শ দিছে এটো গ্রহণ করলে ভালো হয়। স্যার এটা কমিটি করক না স্যার। স্যার কমিটি এটা আমি পার্লামেন্ট এফেয়ার্স মিনিষ্টার কমিটি এটা বনাই দিয়ক, ডিসকাস কৰিব এইটো। ইমান ডাঙৰ ইস্যু নহয়, আপুনিও থাকিব ময়ো থাকিম বাৰু, আমি গোটেইকেইটা যাম, কি আছে এই বিষয়ে অধ্যক্ষ ডাঙৰীয়াৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম। ঠিক আছে, তথাপি কিবা এটা পালো আৰু নাই বিষয়টো ইম্পৰ্টেণ্ট আৰু প্ৰত্যেক টাউনৰ চহৰৰ এইটো এটা ডাঙৰ সমস্যা, প্ৰত্যেকজন সদস্যই আমি ভুগি আছোঁ। মই ভাবোঁ যে এইটো ইম্পৰ্টেণ্ট বিষয় আৰু পাৰ্লামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে যিটো ৰেছপন্স দিছে, মই ভাবোঁ যে দিছ শুড চেটিছফাই কাইণ্ডলি প্লিজ। মাননীয় সভাপতি মহোদয়, আমাৰ লিডাৰ অফ দ্য অপজিশ্যনৰ সিদিনা এটা কুৱেশ্যনৰ ক্ষেত্ৰত আমাৰ ৰমেন কলিতা ডাঙৰীয়াই সুধিছিল যে এডভান্টেজ আছাম অনুষ্ঠিত কৰাৰ পিছত অসমত কিমানখিনি বিনিয়োগ হৈছে, আৰু সেই সম্পৰ্কত মাননীয় অধ্যক্ষ মহোদয়ে এটা ডাইৰেকশ্যন দিছিলে যে এই সম্পৰ্কত এটা উদ্যোগ বিভাগৰ পৰা এটা বিবৃতি দিব লাগে। মাননীয় সভাপতি মহোদয়, অসম ৰাজ্যখন এখন লেণ্ডলক ষ্টেট, আমি সকলোৱে জানো। স্বাধীনতাৰ আগত আমাৰ ৰাজ্যখন ধনী ৰাজ্য আছিল আৰু আমাৰ পাৰ কেপিটা ইনকামৰো নেশ্যনেল পাৰ কেপিটা ইনকামৰ ওপৰত আছিল, এভাৰেজ পাৰ কেপিটা ইনকামৰ। কাৰণ সেই সময়ত আমাৰ বেপাৰ বাণিজ্য গোটেই বিশ্বত চলিছিল আৰু সেই সময়ত আমাৰ ৱাটাৰৱেজ বা ৰেলৱে কানেক্টিভিটি অন্যান্যবিলাক আমাৰ চাৰিওফালে ভাল আছিল। কিন্তু পৰৱৰ্তী দিনত যি কি কাৰণতে নহওক, মই সেইবিলাক আলোচনা নকৰোঁ, যে মংলা আৰু চিটাগং পোৰ্টৰ আমাৰ এক্সেছ বন্ধ হৈ যোৱাৰ কাৰণে আমি পৃথিৱীৰ লগত আমাৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব নোৱাৰিলোঁ। কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হোৱাৰ পিছত বাংলাদেশৰ লগত আমাৰ প্ৰট'কল চাইন হ'ল আৰু এতিয়া মংলা আৰু চিটাগং পোৰ্টৰ আমাক এক্সেছ দিলে। আৰু সেইকাৰণে আজি আমি কানেক্টিভিটিৰ ক্ষেত্ৰত এয়াৰ কানেক্টিভিটি হওক, ৰোড কানেক্টিভিটি হওক, ৰেলৱে কানেক্টিভিটি হওক, ৱাটাৰ কানেক্টিভিটি হওক, মাল্টি মডেল লজিষ্টিক হাব হওক, গতিকে উদ্যোগিক পৰিৱেশ এটাৰ ইক'ছিষ্টেমটো গঢ়ি তুলিবলৈ আমি চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আমাৰ চৰকাৰ 2016 চনত অহাৰ পিছত আমি 2018 চনত এডভান্টেজ আছাম আমি অনুষ্ঠিত কৰিছিলোঁ আৰু পৃথিৱীৰ 23খন কাণ্ট্ৰিয়ে ইয়াতে পাৰ্টিচিপেট কৰিছিল। আৰু এইটো স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে অসমে এখন বিশ্ব বিনিয়োগ সন্মিলন অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। আৰু এই বিশ্ব বিনিয়োগ সন্মিলনখনত আমাৰ প্ৰায় 44 crores 46 কোটি টকা আমাৰ খৰচ হৈছিলে। আৰু দেশ বিদেশৰ পৰা আৰু ভাৰতবৰ্ষৰ টাটা গ্ৰুপৰ পৰা আৰম্ভ কৰি মানে আমাৰ মুকেশ আম্বানীৰ পৰা আৰম্ভ কৰি আদানীৰ পৰা আৰম্ভ কৰি সকলো ইয়াতে ব্যৱসায়িক যিসকল আমাৰ বিজনেছ লিডাৰ সকলো ইয়াত উপস্থিত হৈছিল। আৰু বিভিন্ন দেশৰ পৰা 23খন কাণ্ট্ৰিয়ে ইয়াতে পাৰ্টিচিপেট কৰিছিল। আৰু সেই এডভান্টেজ আছামখনৰ হোৱাৰ পিছত আমি তাত MOU চাইন হৈছিল, প্ৰায় 79,000 crore MOU চাইন হৈছিল, 79,000 crore MOU চাইন হৈছিল। সভাপতি ডাঙৰীয়া, মই আপোনাক এটা কথা জনাওঁ যে গুজৰাটত প্ৰতি 2 বছৰৰ মূৰে মূৰে ভাইব্ৰেণ্ট গুজৰাট অনুষ্ঠিত হয়। মহাৰাষ্ট্ৰতো তেনেকৈ বিশ্ব বিনিয়োগ সন্মিলন 2 বছৰৰ মূৰে মূৰে হয়। তেনেকৈ কৰ্ণাটক আজি বেংগলোৰ ইমান ৰিচ হৈছে, তো বেংগলোৰতো তেনেকুৱা ধৰণৰ প্ৰৱাসী ভাৰতীয় দিৱস হয়। তেনে কেলকাতাত তেওঁলোকে মানে বেংগলত তেওঁলোকে আমাৰ এডভান্টেজ আছামৰ নিচিনাকৈ তেওঁলোকে অনুষ্ঠান অনুষ্ঠিত কৰে। তেনেকৈ UPতো তেওঁলোকে কৰিছে, সকলো ৰাজ্যই কৰে। কিন্তু আমাৰ ৰাজ্যখনত এনেকুৱা হৈ গ'ল যে এডভান্টেজ আছামটো কৰাৰ পিছত এনেকুৱা হৈ গ'ল যে এইটো কিবা এটা আমি ডাঙৰ বেয়া কাম কৰিলোঁ, যাৰ কাৰণে সদায় এইটো সমালোচনা হৈয়ে আছে সদায়। সিদিনা আমাৰ মুখ্যমন্ত্ৰী মহোদয় সিদিনা তেখেতৰ কিবা বক্তব্যৰ ক্ষেত্ৰত তেখেতেও এইটো কথা উল্লেখ কৰিছে আৰু তেখেতে কেইটামান তাত উদাহৰণ দাঙিও ধৰিছে। আৰু আমাৰ এটা নিগেটিভ মেছেজ মানুহৰ মাজত গৈছে। গতিকে আজি মই আপোনাক জনাবলৈ পাই সুখ পাইছোঁ যে আমাৰ ৱাটাৰ কানেক্টিভিটি যিটো আমি স্বাধীনতাৰ আগত আছিল, যিটো আমাৰ মুখ্যমন্ত্ৰীৰ সপোন, সেই ভাৰতবৰ্ষৰ 5খন ধনী ৰাজ্যৰ ভিতৰত অসমখনো এখন হ'ব লাগে। তাৰে 2টা বেঞ্চমাৰ্ক আজি তেখেতে দিলে যে 1 লাখ কোটি টকা আমি খৰচ কৰিবলৈ সক্ষম হৈছোঁ
এইটো দিলে আৰু তাৰ উপৰিও আজি অসমত শান্তিৰ পৰিৱেশটো গঢ়ি তোলাৰ কাৰণে আচপা যে আজি কিছু ৰাজ্যৰ পৰা কিছু জিলাৰ পৰা যে আঁতৰালে গতিকে এইটোৱে প্ৰমাণ কৰিছে কি যে এটা ইণ্ডাষ্ট্ৰিয়েল এটমস্ফিয়াৰ অসমত গঢ়ি তোলাৰ এটা প্ৰচেষ্টা চৰকাৰখনে গ্ৰহণ কৰিছে গতিকে অধ্যক্ষ মহোদয় আজি সভাপতি মহোদয় মই আপোনাক এটা কথা জনাওঁ যে আমাৰ ৱাটাৰ ৰোডটো এতিয়া আমাৰ ক্লিয়াৰ হ'ল মংলা চিটাগং পৰ্টৰ আমি এক্সেছ পালোঁ আৰু তাৰ উপৰিও বৰাক নদীটো আমি ইতিমধ্যে আমি ড্ৰেজিং কৰিলোঁ IWEI আৰু IWT আমি দুই জইণ্ট কোলাবৰেশ্যনত এইটো হৈছে আৰু তাৰ উপৰি ৰেলৱে আজি আমাৰ আপ টু দা মাৰ্ক হ'ল কাৰণ কানেক্টিভিটি অবিহনে কেতিয়াও এখন ৰাজ্য উদ্যোগিক দিশত বা বাণিজ্যিক দিশত আগবাঢ়ি যাব নোৱাৰে গতিকে আমাৰ ৰেলৱে আপ টু দা মাৰ্ক হ'ল ইলেক্ট্ৰিক ৰেলৱে আজি আৰম্ভ হ'ব আমাৰ ঠিক তেনেদৰে আজিৰ দিনটোত সভাপতি ডাঙৰীয়া গতিকে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল 5টা ৱেজৰ কথা কৈছিল এটা হ'ল হাইৱেজ আমাৰ আজি হাইৱেজ আপ টু দা মাৰ্ক হ'ল আৰু এটা হ'ল ৰেলৱেজ আপ টু দা মাৰ্ক হ'ল ইলেক্ট্ৰিক ৰেলৱেলৈকে গ'ল ডাবলিং ৰেলৱে আজি হ'ল তাৰপিছত এটা হ'ল এয়াৰৱেজৰ ক্ষেত্ৰত আপোনাক আমি জনাবলৈ প্ৰায় সুখ পাইছোঁ 2016 চনত যেতিয়া আমাৰ চৰকাৰ আহিছিল আমাৰ ইয়াতে এয়াৰৱেজৰ ক্ষেত্ৰত আমাৰ ইয়াৰ পৰা 60খন ফ্লাইট গৈছিল এতিয়া আজিৰ দিনটোত ইয়াৰ কানেক্টিভিটি ইমান হৈছে যে ইয়াৰ পৰা 125খন ফ্লাইট প্ৰতিদিনে যাবলৈ সক্ষম হৈছে গতিকে যাৰ ফলত প্ৰায় 60 লাখ পেছেঞ্জাৰ এতিয়া ইয়াত হৈছে গতিকে তাৰ উপৰিও আমি যোৰহাট এয়াৰপৰ্ট এক্সপানশ্যনৰ বাবে ইতিমধ্যে আমি পইচা মুকলি কৰি দিছোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ ৰানৱে আমি পইচা মুকলি কৰি দিছোঁ লখিমপুৰ এয়াৰপৰ্টৰ কাৰণে আমি যোৱাকালি বাইদেউ আমাৰ পইচা মুকলি কৰিছে লখিমপুৰ এয়াৰপৰ্টৰ কাৰণে আমি পইচা মুকলি কৰি দিছোঁ এবাণ্ডন এয়াৰপৰ্ট ৰূপসী যিটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰা পৰি আছিল সেইটো আমি যোৱা বছৰ আমি অপাৰেশ্যন আৰম্ভ কৰিছোঁ তাৰ পৰা ফ্লাইট অপাৰেশ্যন হৈছে আৰু তাৰ উপৰিও আজি বৰাক ভেলীত আমি এটা গ্ৰীণফিল্ড এয়াৰপৰ্ট আমি নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ গতিকে এয়াৰৱেজ হাইৱেজ আৰু এয়াৰৱেজ আৰু ৱাটাৰৱেজ আৰু এটা হ'ল আইৱেজ গতিকে আমাৰ ইণ্টাৰনেট কানেক্টিভিটি ইয়াত কম হোৱাৰ কাৰণে আমি ইণ্ডিয়া বাংলাদেশ ছামিট যেতিয়া পাতিছিলোঁ তো তেতিয়া ইণ্ডিয়া বাংলাদেশ ছামিটৰ সময়ত আমি তেতিয়া কক্সবাজাৰৰ পৰা এটা কানেকশ্যন অনাৰ কাৰণে আমি বাংলাদেশ গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ আৰু সেই অনুৰোধ মানিছিল এতিয়া মই মূল কথাটোলৈকে আহিছোঁ যে এইখিনি হ'ল যে এই কানেক্টিভিটিটো কৰা হৈছে এডভান্টেজ আছাম কৰি কানেক্টিভিটিখিনি কৰা হৈছে যাতে উদ্যোগিক দিশত অসম আগবাঢ়ি যাব পাৰে সভাপতি ডাঙৰীয়া আমাৰ আজিৰ দিনটোত এডভান্টেজ আছামৰ পিছত পাব্লিক ছেক্টৰ প্ৰজেক্ট কমিশ্যন হৈছে অলৰেডি প্ৰডাকশ্যন আৰম্ভ হৈছে প্ৰজেক্ট কমিশ্যন হৈছে 2253.79 crore ইনভেষ্টমেণ্ট আৰু প্ৰাইভেট ছেক্টৰ হৈছে 7454.99 crore আৰু এই দুটা মিলি পেলাই হৈছে 9708.78 crore এইটো হৈছে আমাৰ প্ৰজেক্ট কমিশ্যন হৈ গ'ল আজিৰ দিনটো কমিশ্যন হৈ প্ৰডাকশ্যন আৰম্ভ হৈ গৈছে আচ্ছা প্ৰজেক্ট অনগোয়িং এতিয়া কাম চলি আছে কাৰণ এটা উদ্যোগ গঢ়ি তুলিব লাগিলে একেদিনাই নহয়তো এটা বিল্ডিং হ'ব লাগিব মেচিনে আহিব লাগিব বিভিন্ন গতিকে এতিয়া প্ৰজেক্ট যিবিলাক এতিয়া কাম চলি আছে প্ৰজেক্টৰ তেনেকুৱা ক্ষেত্ৰত পাব্লিক ছেক্টৰত আছে আমাৰ 51,494.7 crore আৰু প্ৰাইভেট ছেক্টৰত আছে 7,688.91 crore আৰু টোটেল এই দুটা মিলি টোটেল হ'ল 59,183.61 crore গতিকে এইখিনি হ'ল মানে আমাৰ দুটা প্ৰাইভেট আৰু পাব্লিক মিলি এইটো হ'ল অনগোয়িং আৰু প্ৰজেক্ট ইন পাইপলাইন মানে এনেকুৱা যে কোনোবা ধৰক আমাৰ পেপচি কোম্পানী আহিছে পেপচি কোম্পানী আহি আমাক মাটি বিচাৰিছে আমি 3টা ঠাইত তেওঁক মাটি দিছোঁ তেওঁলোকে এটা ঠাই চিলেক্ট কৰিছে যে এইখিনিতে আমি মাটিটো ল'ম ডেট ইজ কল্ড প্ৰজেক্ট ইন পাইপলাইন তো প্ৰজেক্ট ইন পাইপলাইনটো হ'ল প্ৰজেক্ট ইন পাইপলাইন এই ইয়াত প্ৰজেক্ট ইন পাইপলাইন আছে পাব্লিক ছেক্টৰ আছে 11,198 crores আৰু প্ৰাইভেট ছেক্টৰত আছে 7,422 crores এই দুটা মিলি আছে 18,620 crores গতিকে সন্মানীয় সভাপতি ডাঙৰীয়া
পাব্লিক সেক্টৰ আৰু প্ৰাইভেট সেক্টৰ মিলি এডভান্টেজ আসামৰ পিছত আজিৰ দিনটোত মই অসম বিধানসভাৰ মাননীয় সদস্যসকলক আপোনাৰ জৰিয়তে জনাবলৈ পাই সুখ পাইছোঁ যে আজিৰ দিনটোত অসমত 87,512.39 crores অসমত আজি ইনভেষ্টমেণ্ট অসমত আহিছে আজিৰ দিনটোত আৰু এইটো স্বাধীনতাৰ পৰৱৰ্তী দিনত কোনোদিন এইটো সম্ভৱ নাছিল ইট ইজ হাইয়েষ্ট এভাৰ নাম্বাৰ 1 নাম্বাৰ 2 মই আৰু এটা কথা কওঁ সভাপতি ডাঙৰীয়া যে যিবিলাক এডভান্টেজ আসাম যিবিলাক ভাইব্ৰেণ্ট গুজৰাট হৈছে বা প্ৰবাসী ভাৰতীয় দিৱস হৈছে এইবিলাকত আমি উদ্যোগ মন্ত্ৰী হিচাপে আমাকো মাতিছে আমি গৈছোঁ তো তাত যিমান MOU চাইন হৈছে তাত MOUবিলাকত যিমান টকা চাইন হৈছে যদি 100 টকাৰ MOU চাইন হৈছে তো তেতিয়াহ'লে তাত 30 টকাহে 30%হে মাত্ৰ মানে কেপিটেলাইজ হৈছে মেটেৰিয়েলাইজ হৈছে কিন্তু সভাপতি ডাঙৰীয়া অসমত আমাৰ MOU চাইন হৈছিল 79,000 crore কিন্তু 79,000 crore MOU পৰা অন্য ঠাইত কিন্তু 30% হয় কিন্তু অসমত এই এডভান্টেজ আসাম যে আমি পাতিছিলোঁ আমাৰ 79,000 crore যে আমাৰ চাইন হৈছিল MOU আমাৰ 79,000 ক্ৰছ কৰি গৈ 87,512.39 crores আমাৰ ইয়াতে ইনভেষ্ট হৈছে মই ডিটেইলছত আপোনাক নকওঁ ইয়াত কোম্পানীবিলাকৰ নাম দিয়া আছে গোটেইবিলাক আছে মই লে কৰি দিম হা না ইনভেষ্টমেণ্ট হৈছে 87,512.39 crore স্যার এটা বস্তু জানিব লাগিছিল যে এনে মৌ হৈছে 79,000 crore মৌ হৈছে 79,000 crore MOU হৈছে ইনভেষ্টমেণ্ট হৈছে 87,000 crore তাৰ ওপৰত হৈছে বা ফিগাৰটো আছে এতিয়া কথাটো হৈছে কি এডভান্টেজ আসামৰ যিটো মৌ হৈছিল এই এডভান্টেজ আসামৰ মৌৰ পিছতে কিমান ইনভেষ্ট এই মৌৰ মানে মৌ যদি হৈছে তাৰ লগত কিমান টকা ইনভেষ্টমেণ্ট হৈছে এইটো তো বাকিখিনি বহুতখিনি গভৰ্ণমেণ্টে ডিৰেক্টলি কৰিছে বা ডিৰেক্টলি বহুতখিনি কোম্পানী আহিছে আমি এডভান্টেজ আসাম কৰিছিলোঁ তাৰ বিপৰীতে বহুতখিনি মৌ হৈছিল মৌ হোৱাৰ পিছতে কিমানখিনি ইনভেষ্টমেণ্ট হ'ল এই 87,000 crore এইটো জানিব লাগিছিল এইখন আপুনি পঢ়ি চাব ইয়াতে লিখা আছে MOUৰ পৰা কিমানখিনি আহিছে MOUৰ বাহিৰৰ পৰা কিমানখিনি আছে আৰু আপুনি এটা কথা ভালকৈ জনা উচিত বিগত কাৰণ আপুনি এজন সন্মানীয় সদস্য পাব্লিক ৰিপ্ৰেজেণ্টেটিভ গতিকে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত যিকেইখন হ'ল ইয়াত লিখা আছে কোনখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা কিমান আহিছে এইখন মই প্ৰশ্ন কৰিছোঁ উত্তৰটো লাগে এইটো কাৰণে প্ৰশ্ন কৰিছোঁ মন্ত্ৰী ডাঙৰীয়া আমাৰ কি জানিব লাগে মন্ত্ৰী ডাঙৰীয়া এইটো আপুনি লেই কৰি দিব জানিবৰ কাৰণে কৈছোঁ পাছত চাই ল'ব চাই পাছত ক'লে হৈছে চাই লৈ হৈছে এইটো আমাৰ কি অধিকাৰ আছে আমাৰ কি হেৰি আছে মন্ত্ৰীৰ কি আছে এইবিলাক আমি হেৰি কৰিম নেকি মন্ত্ৰীটো ক'ব পাৰে যে এইটো চাই ল'লে আপুনি ক'ব পাৰিব ইজি কথা এইখন এতিয়া এডভান্টেজ আসাম কৰিছে 5জন পেপাৰ নগৰ বন্ধ হৈ যাব নেকি এইটো কথা এইবিলাক বস্তু আমি কৰিম নেকি এইবিলাক বস্তু কৰিব বিচাৰা নাই ন আমি সভাপতি ডাঙৰীয়া মাননীয় সদস্য এইটো মন্ত্ৰী ডাঙৰীয়াই লে কৰি দিব এইটো ইন ডিটেইলছ আপুনি পাছত চাব চাই মেলি কি কৰিবলগীয়া আছে পাছত ক'ব সভাপতি ডাঙৰীয়া ইয়াত MOU চাইন কৰা কিমানটা কোম্পানী ইয়াত ইনভেষ্ট কৰিছে এইখন আছে আপোনালোকে চাব পাৰিব নাম্বাৰ 1 নাম্বাৰ 2 আপুনি যদি মোৰ পৰা বিচাৰে আপুনি মোৰ ৰুমলৈকে আহিব মই আপোনাক ডিটেইলছ দি দিম আহিব আপুনি আহিব মই দি দিম আৰু দ্বিতীয় কথাটো হ'ল কি যে যেতিয়া এডভান্টেজ আসাম হোৱাৰ লগে লগে অসমত এটা উদ্যোগিক পৰিৱেশ এটা গঢ়ি তুলিল আৰু গঢ়ি উঠাৰ ফলত এতিয়াও আপোনালোকে যাই পেলাই চাই আহক মোৰ এতিয়া এছেম্বলি চেম্বাৰত আজিও ফৰেইন কোম্পানী দুটা এতিয়াও বহি আছে মোৰ তাতে দুটা কোম্পানী ফৰেইন কোম্পানী যাওক চাই আহক এতিয়া চাই আহক আপুনি যায় ফৰেইন কোম্পানী দুটা এতিয়া বহি আছে হা চাই আহক যাওক যাই পেলাই যাওক হা গতিকে এইবিলাক হ'ল আউটকাম অফ এডভান্টেজ আসাম তেওঁলোকে MOU নকৰিব পাৰে পিছতে কিমান হৈছে এইটো আপুনি ক'ব এতিয়া যিবিলাক চলি আছে এডভান্টেজ আসাম নেকি এইবিলাক কি চলি আছে আৰু কাইণ্ডলি হয় অধ্যক্ষ মহোদয়
এডভান্টেজ আসামৰ সফল ৰূপায়ণৰ বাবে চৰকাৰক মানে মন্ত্ৰী ডাঙৰীয়া আৰু চৰকাৰক ধন্যবাদ দিব লাগে মই মতে এইটোৱে সোনকালে হাৰিব দিয়ক লে কৰিব দিয়ক আজি বহুত বিজনেছ ধন্যবাদ ধন্যবাদ অধ্যক্ষ ডাঙৰীয়া মই ইয়াতে লে কৰিলোঁ এই মই ষ্টেটমেণ্ট লে কৰিলোঁ আৰু বাছ মানে ষ্টেটমেণ্টটো মই ইয়াতে লে কৰি দিছোঁ ঠিক আছে গতিকে তাৰ পৰা আপোনাৰ চাই আমাৰ সভাপতি ডাঙৰীয়া আৰু আমাৰ বহুত কাৰ্যসূচী আছে আজি এতিয়া এনেকে আমাৰ বহুত কাৰ্যসূচী আছে এইকাৰণে আমি আইটেম নম্বৰ 4 ধন্যবাদ সভাপতি মহোদয় আৰু মই এটা কথা অনুৰোধ কৰিম যে কমলেশ্বৰ প্ৰকাশ্য ডাঙৰীয়াই না কুৱেশ্যন আনে না কিবা মেটাৰ আনে যোনে যি কয় তাৰে মাজৰ ওপৰত এটা থাপ কৰি কৈ দিয়া এইটো বিধায়কৰ কৰ্তব্য নহয় আইটেম নম্বৰ 4 আপোনালোকে উত্তৰ দিব নোৱাৰে এইটোৱে কথা আৰু আপোনালোকে উত্তৰ দিব নোৱাৰে এইটোৱে কথা আৰু মই কিবা ক'লে আপোনালোকে উত্তৰ দিব নোৱাৰিব বা উত্তৰ দিব নোৱাৰে এইটো কাৰণে এইবিলাক পজিটিভলি কওক না আৰু আইটেম নম্বৰ 4 ৰুল 301 আমাৰ মাননীয় সদস্য চেয়াৰমান আলী আহমেদ ডাঙৰীয়াৰ আইটেম আছে মাননীয় সভাপতি মহোদয় অসম বিধানসভাৰ আপোনাৰ সময় 3 মিনিট আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 301 নং নিয়ম অনুসৰি কাবাইতাৰীৰ পৰা দৌলাহললৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ শীৰ্ষক বিষয়টো আজি উত্থাপন কৰি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ মাননীয় সভাপতি মহোদয় আপোনাৰ সময় অকল 3 মিনিট 3 মিনিটৰ ভিতৰত হেক কৰিব চেষ্টা কৰিব এজ পাৰ ৰুল ইট শুড বি 15 মিনিটছ নাই আপুনি তাৰমানে বহুত কাৰ্যসূচী আছে এলপি ডাঙৰীয়া নিজে ৰিকুৱেষ্ট কৰি আছে মাননীয় সভাপতি মহোদয় যোৱা 25 জুলাই 2018 তাৰিখে আমি বৰপেটা বঙাইগাঁও আৰু নলবাৰী জিলাৰ কাটিং এক্ৰছ পাৰ্টি লাইনছ এজিপিৰ বিধায়কো আছিলে গুণীন দাস ডাঙৰীয়া তেতিয়া ইউডিএফ কংগ্ৰেছ এজিপি বিজেপি সকলো দলৰে 7জন বিধায়ক আৰু এজন সাংসদে মিলি মাননীয় মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী মহোদয়ক এটা স্মাৰক পত্ৰ দিছিলোঁ যে কাবাইতাৰীৰ পৰা দৌলাহললৈ হাইৱে নিৰ্মাণ কৰিব লাগে আৰু তদানীন্তন মুখ্যমন্ত্ৰী মহোদয়েও বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি তেখেতৰ চিঠি নম্বৰ CMO.1/2018/721 চিঠি যোগে 9 আগষ্ট 2018 তাৰিখে ভাৰত চৰকাৰক চুপাৰিশ কৰে এই হাইৱে বনাবলৈ ইয়াৰ পিছত ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ শ্বিপিং এণ্ড ৰোড ট্ৰান্সপৰ্টে তৎক্ষণাৎ এই হাইৱেটোৰ বিভিন্ন প্ৰয়োজনীয় তথ্য পাতি সংগ্ৰহ কৰে তেওঁলোকৰ চিঠি নম্বৰ RHNH 12027/69/2018/AS/Zone ডেটেড 20 ছেপ্টেম্বৰ 2018 অৰ্থাৎ 25 জুলাইৰ পৰা 20 ছেপ্টেম্বৰ 2018লৈ মাত্ৰ 2 মাহৰ ভিতৰত যথেষ্টখিনি এই বিষয়ত অগ্ৰগতি তাৰ পিছত এই বিষয়টো আজিলৈ হোৱা নাই মাননীয় অধ্যক্ষ মহোদয় জাষ্ট দুটা কথা মই ক'ব খুজিম এই হাইৱেটো যদি নিৰ্মাণ হয় তেতিয়াহ'লে বঙাইগাঁও বৰপেটা গোৱালপাৰা নলবাৰী এই 4খন জিলাৰ 462খন গাঁও উপকৃত হ'ব প্ৰায় 10 লক্ষাধিক মানুহ উপকৃত হ'ব মাননীয় অধ্যক্ষ মহোদয় সেই অঞ্চলটো কৃষিৰ কাৰণে অতি উৰ্বৰা অঞ্চল 2017 চনৰ এটা ঘটনা মই উল্লেখ কৰিব খুজিছোঁ অতি দুখ লগাকে 30 লাখ মেট্ৰিক টন আলু মোৰ সমষ্টিত মাটিত পচি গৈছিল আজি যদি এই হাইৱেটো নিৰ্মাণ হয় তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোন যে অসমখনক অহা 5 বছৰত ভাৰতৰ শীৰ্ষ 5 ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ যি সপোন সেই সপোন বাস্তৱায়িত কৰা ক্ষেত্ৰত ত্বৰান্বিত হ'ব মাননীয় অধ্যক্ষ মহোদয় তাৰোপৰি IMR MMR লিটাৰেচি ৰেট আদি ক্ষেত্ৰতো অসম যে আজি নিম্ন তলৰ ফালে আছে এইখিনি ওপৰলৈ যাব সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয় মই অনুৰোধ জনাইছো যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ যি লক্ষ্য সবকা সাথ সবকা বিশ্বাস সবকা বিকাশ এই নীতি আচলতে কাৰ্যক্ষেত্ৰত প্ৰতিফলিত হ'ব যদি এই হাইৱেটো নিৰ্মাণ হয় আৰু মুখ্যমন্ত্ৰী কোনো বাস্তৱায়িত ৰূপায়িত হ'ব সেইকাৰণে মই আপোনাৰ যোগেদি অনুৰোধ জনাব খুজিছোঁ যাতে অতি সোনকালে এই হাইৱেটো চেংচন কৰোৱাৰ কাৰণে অনুমোদন কৰোৱাৰ কাৰণে ব্যৱস্থা লয় ধন্যবাদ হ'ব
হ'ব কথাৰ লগত আমি সমৰ্থন হ'ব ঠিক আছে ৰিপ্লাইটো দিব হ'ব ঠিক অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ 301 নং নিয়ম অনুসৰি মাননীয় বিধায়ক চেয়াৰমান আহমেদ ডাঙৰীয়াই উত্থাপন কৰা কাবাইতৰিৰ পৰা দৌলাখাললৈ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ বিষয় সংক্ৰান্তত লোক নিৰ্মাণ ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ এটি টোকা মই এই সদনৰ আগত দাঙি ধৰিব খুজিছোঁ। যোৱা 19/8/2018 তাৰিখে অসমৰ 7জন মাননীয় বিধায়ক আৰু 3জন মাননীয় সাংসদৰ আবেদন অনুসৰি গৰৈমাৰী, দৌলাখাল, বৰবিটা, বহৰী, মন্দিয়া, মৰাভাজ, বৰৈতলী বজাৰ, মইনবৰী, সাতোলা, মালেগড় ইত্যাদি স্থানৰ মাজেদি কাবাইতৰিলৈকে ৰাষ্ট্ৰীয় ঘাইপথ 31 নং বি সংযোগস্থল এটা নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে তদানীন্তন অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰাৰ পৰিপ্ৰেক্ষিতত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পত্ৰ নম্বৰ CMO1/2018/721 ডেটেড 9/8/2018 দ্বাৰা ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়ালৈ চিঠপত্ৰ লিখা হৈছিল। এই পত্ৰত উল্লেখ কৰা হৈছিল যে উক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হ'লে নামনি অসমৰ এটা বৃহৎ কৃষিপ্ৰধান এলেকা উপকৃত হ'ব। ইয়াৰ উপৰি বৰপেটা সমষ্টিৰ সন্মানীয় লোকসভাৰ সেই সময়ৰ সদস্য চিৰাজুদ্দিন আজমল ডাঙৰীয়াৰ 5/9/2018 তাৰিখে উপৰোক্ত পথছোৱা এটা নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই মৰ্মে RW-N-102/7/69/2018/AS/Zone V dated 29/2018 দ্বাৰা অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ পৰা বিতং তথ্য বিচৰা হৈছিল। তেখেতলোকে তথ্য বিচাৰিছে কিন্তু এতিয়ালৈকে কাৰ্যখিনি হৈ উঠা নাই। মই শেষলৈকে পঢ়ি দিছোঁ। ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ক প্ৰস্তাৱিত নতুন ঘাইপথটোৰ বিতং তথ্যপত্ৰ NHR 48/2018/8 ডেটেড 25/10/2018 দিয়া হ'ল। অলৰেডি বিতং তথ্য দিয়া হৈছে। ইয়াৰ পৰৱৰ্তী সময়ত প্ৰস্তাৱিত ঘাইপথটোৰ ঘোষণা অথবা নিৰ্মাণৰ অনুমোদনৰ বিষয়ে কোনো নিৰ্দেশনা অথবা জাননী ভাৰত চৰকাৰৰ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ পৰা এই পৰ্যন্ত পোৱা নাই। কিন্তু সদনক জনাব খুজিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে পুনৰ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব আৰু এই কামটো কৰিবলৈকে চেষ্টা কৰিব। ধন্যবাদ। এতিয়া শ্ৰী চক্ৰধৰ গগৈ 3 মিনিটত কওক। ধন্যবাদ অধ্যক্ষ মহোদয়। অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীৰ 301 নং নিয়ম অনুসৰি মোক এটা খুব গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাৰ্থজড়িত বিষয় সদনৰ মজিয়াত দাঙি ধৰিবলৈ দিয়া সুযোগৰ বাবে মই আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ যোগেদি মই মাননীয় বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক কিছু কথা অৱগত কৰিব খুজিছোঁ, যিহেতুকে এই গোটেই কথাখিনি অসমৰ খিলঞ্জীয়া অনুসূচিত জাতি জনজাতি লোকৰ লগতে চাহ বাগিচা আৰু গাঁৱৰ কৃষক শ্ৰমিকৰ এইখিনি জ্বলন্ত সমস্যা আৰু এই সমস্যাখিনি আজিকোপতি সমাধান নোহোৱা বাবে মই পুনৰবাৰ সদনৰ মজিয়াত আজি দাঙি ধৰিব খুজিছোঁ অধ্যক্ষ মহোদয় যে আমাৰ দেশ স্বাধীন হোৱা ৭৩ বছৰৰ পাছতো প্ৰায় ৭৫ বছৰ হ'বলৈ হ'ল আমি ইমান এটা সুদীৰ্ঘ কালজোৰা সময় পাৰ কৰাৰ পাছতো অসমৰ যিসকল ভূমিপুত্ৰ খিলঞ্জীয়া লোক, আমি বাহিৰৰ মানুহৰ কথাটো নকওঁৱেই, খিলঞ্জীয়া ভূমিপুত্ৰ সকলোকো আজি আমি মাটিৰ ঠিকনা দিব পৰা নাই। আজি সমগ্ৰ অসমত যদি চোৱা যায় যে অসমত প্ৰায় এটা চৰকাৰী তথ্য মতে ৮৯৭খন বনগাঁও আছে আৰু হয়তো বহু হাজাৰ হিচাপত গ্ৰেজিং ভূমিত বাস কৰা, চিলিং ভূমিত বাস কৰা
NC ভূমিত বাস কৰা, গ্ৰান্টৰ ভূমিত বাস কৰা এনেকুৱা অনেক মানুহ আছে যিবিলাক অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ। আজি সেইসকলক আমি মাটিৰ কিন্তু সঠিক ঠিকনা দিব পৰা নাই। যোৱা 5টা বছৰত মোৰ আজি মনত আছে যে যোৱা 5টা বছৰত মোৰ সমষ্টিত কেইখনমান বনগাঁৱত প্ৰায় 70টামান পৰিয়ালক ভূমিৰ ঠিকনা দিবৰ কাৰণে সক্ষম হৈছিলোঁ। আৰু তাৰ পিছৰ পৰ্যায়ত এই গোটেইখিনি আমাৰ সমস্যা হৈ আছে। এইটো নিঃসন্দেহে এটা কথা কিন্তু ক'ব লাগিব যে যোৱা 5টা বছৰত অসম চৰকাৰে বিভিন্ন স্তৰত বিভিন্ন ব্যক্তিক মাটি দিয়া হৈছে, কিন্তু এই মাটি দিয়া মানুহবিলাক আচলতে ভূমিহীন মানুহ হয়নে নহয় সেই কথাখিনি কিন্তু আমি চাব পৰা নাই। আমি মাটি থকা মানুহকে মাটি দি আছোঁ, কিন্তু ভূমি নথকা মানুহক যাৰ মাটিৰ ঠিকনা নাই তেনেকুৱা মানুহক কিন্তু আমি মাটিৰ ঠিকনা দিব পৰা নাই। কেৱল ডিব্ৰুগড় জিলাতেই প্ৰায় 9,698 বিঘা চৰকাৰী হিচাপত থকা বনগাঁৱৰ মাটি আছে। বনগাঁও আছে, ইমানখিনি মাটি কাভাৰ কৰি আছে। এই বনগাঁওবিলাকক আমি আজিলৈকে ৰাইজক আমি মাটি পট্টা দিব পৰা নাই। গতিকে মই ভাবোঁ যে আগন্তুক দিনবিলাকত ইয়াৰ এটা সঠিক সমাধান কৰিব লাগে। আৰু গ্ৰেজিং ভূমিটো বাস কৰা যিখিনি চৰকাৰীভাৱে আবণ্টন দিয়া হৈছিল, মই কোনোবাই বেদখল কৰাসকলৰ কথা নকওঁ যে তেওঁলোকক মাটি দিব লাগে, কিন্তু চৰকাৰীভাৱে আবণ্টন দিয়া, ক'ৰবাত ভূমিকম্পত ক্ষতি হোৱা, ক'ৰবাত বানপানীত ক্ষতি হোৱা, ক'ৰবাত বেলেগ কিবা প্ৰাকৃতিক দুৰ্যোগত হোৱা সেই মানুহবিলাকক আজিলৈকে আমি ঠিকনা দিব পৰা নাই। মোৰ সমষ্টিত ছাৰ 1976-75 চনত আবণ্টন দিয়া তিলৈ নতুন গাঁও, যিখন তিলৈবাৰী নেপালী গাঁও, তিলৈবাৰী বঙালী গাঁৱত, তাত প্ৰায় 150ৰো অধিক পৰিয়ালক মাটি ঠিকনা দিয়া হৈছিল। মাটিৰ মানে তেওঁলোকক তাতে বহুৱা হৈছিল, ধন্যবাদ, বান কবলিত এলেকা, আৰু তেওঁলোকক আজিলৈকে আমি মাটি ঠিকনা দিব নোৱাৰিলো। অধ্যক্ষ মহোদয় মোক আৰু 2 মিনিট সময় আপুনি দিয়ক। বহুত বিল আছে, বহুত গুৰুত্বপূৰ্ণ বিষয়। বহুত বিল আছে, হৈ যাব মন্ত্ৰী ডাঙৰীয়া। 1 মিনিট সময় কভাৰ কৰি দিব। 1 মিনিট সময় যে মোৰ সমষ্টিত এতিয়ালৈকে প্ৰায় 15খন গাঁও এতিয়াও বনভূমি হৈ আছে, বনগাঁও হৈ আছে। এই বনগাঁওবিলাক সোনকালে মানুহক মাটি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাত কিয় তেওঁলোকে বেদখল কৰা মানুহ নহয়, তেওঁলোকক চৰকাৰে বহুৱা গাঁও সেইবিলাক। তাত আজি 40, 50, 60 বছৰ পাৰ হৈ যোৱাৰ পিছত আমি দিব পৰা নাই। আৰু মোৰ ওচৰৰ একেবাৰে টিংখং সমষ্টিত প্ৰায় 13খনমান গাঁও, জৰিগুৰি গাঁও, কোচবাম গাঁও, বালিগাঁও, মাজবাম গাঁও, বৰবিল গাঁও, এনেধৰণে অনেক গাঁও আছে যিবিলাক গাঁও আজিলৈকে আমি মাটিৰ ঠিকনা দিব পৰা নাই। গতিকে মই ভাবো যে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে এই ব্যৱস্থাখিনি কৰিব লাগে। আৰু বন বিভাগৰ মন্ত্ৰী ডাঙৰীয়াও আছে, মই আপোনালোকক যদি জনাব খুজিছো যে বনগাঁৱত থকা গাঁওবুঢ়াবিলাকক আমি কামত খটুৱাই আছো, তেওঁলোকে কিন্তু এটকাৰো পাৰিতোষিক দিব পৰা নাই। গতিকে মই এইখিনি বিষয়ে আমাৰ বন বিভাগৰ মন্ত্ৰী মহোদয়ে ভৱিষ্যতৰ দিনত এইখিনি ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমাৰ গ্ৰান্ট ভূমি আছে, খোৱাংঘাটৰ যিখিনি খোৱাং গ্ৰান্টত থকা মানুহ বছৰ বছৰ ধৰি বাস কৰি আছে, তেওঁলোকক আজি আমি ঠিকনা দিব পৰা নাই। গতিকে তাতো আমি দিব পৰা নাই। গতিকে এইবিলাকৰ ব্যৱস্থা মন্ত্ৰী মহোদয়ে ক'ব, অনুৰোধ জনাইছো। ধন্যবাদ। অধ্যক্ষ মহোদয়, অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী 301 নং নিয়ম অনুযায়ী মাননীয় বিধায়ক চক্ৰধৰ গগৈ ডাঙৰীয়াই বনভূমি আৰু গ্ৰেজিং ভূমি বাস কৰি থকা খিলঞ্জীয়া পৰিয়ালসমূহৰ মাটি বন্দোবস্তিৰ বিষয়ৰ ওপৰত তেখেতে এটা প্ৰশ্ন আনিছে। আৰু মই সদনত জ্ঞাতভাৱে জনাব বিচাৰিছোঁ যে এইখন চৰকাৰে বৰ্তমানলৈকে আমি ভূমিহীন লোকক মাটি প্ৰদান কৰা প্ৰক্ৰিয়াটো চলি আছে। কিন্তু কথা হ'ল প্ৰাকৃতিক দুৰ্যোগ বা অন্যান্য কিছু কাৰণত কিছু সংখ্যক পৰিয়াল বনভূমি বা গ্ৰেজিং ভূমিত বসবাস কৰি থকাৰ বিষয়ে চৰকাৰ অৱগত। কিন্তু বিভিন্ন সময়ত এনে পৰিয়ালসমূহৰ একাংশক চৰকাৰে চৰকাৰী খাচ মাটিত সংস্থাপন দিছে। কিন্তু এই বনভূমি আৰু ভিজিআৰ পিজিআৰ যিখিনি মাটি তাত সংস্থাপন দিয়াৰ কিছু আইনগত বাধা থাকে। আৰু বহু ব্যক্তিক এনেকুৱা সেই ঠাই এৰি আহিব নিবিচাৰে। চৰকাৰী খাচ মাটিত যদি ক'ৰবাত সংস্থাপন দিবলৈ বিচাৰে, তেওঁ ধুনীয়াকৈ ঘৰখন বনাই আছে, এটা খেতি বাতি কৰি, তেনেকুৱা ধৰণৰ কথা থাকে। কিন্তু কথা হ'ল এতিয়া আমাৰ কথা হ'ল এই অসমত প্ৰায় 5,334 গ্ৰেজিং ভিলেজ আছে, ৰিজাৰ্ভ। গতিকেলৈ ইয়াত আমি চৰকাৰৰ যি দুখন আইন জানে আপোনালোকে, এখন আছে ট্ৰেডিশ্যনেল ফৰেষ্ট ডুৱেলাৰ্ছ, এইখন 2016। এই একখনৰ মতে 2005 চনৰ 13 ডিচেম্বৰ পূৰ্বে যিসকল বনাঞ্চলত বসবাস কৰি আছে, শিডিউল ট্ৰাইবছ বা শিডিউল কাষ্ট, সেইসকলক মাটি পটা দিয়া ব্যৱস্থাটো আছে।
আৰু ৭৫ বছৰ বা ৩টা পুৰুষ থাকিব লাগিব বাকী এনেকুৱা ধৰণৰ আইনখন থকাৰ কাৰণে আমি সেইখন বনমন্ত্ৰীমূলক কাষতে আছে বহি এখন ফৰেষ্টৰ বন বিভাগৰ এখন আইন এখন ষ্ট্ৰং আইন আছে এই আইনখনে কিছু বাধা দিয়ে কিন্তু দ্বিতীয়টো কথা হ'ল আমাৰ যি ভিজিআৰ তাতো এটা সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে অনাৰেবল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো থকাৰ কাৰণে আমি সেই ভিজিআৰ পিজিআৰটো আমি মাটি এলটমেণ্ট দিবলৈ প্ৰব্লেম আছে এতিয়া আমাৰ কথা হ'ল যে ইয়াত চৰকাৰে আমাৰ যি মিছন বসুন্ধৰা আপোনালোকে জানে এখন জনপ্ৰিয় আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই আঁচনিখনৰ জৰিয়তে বৰ্তমানলৈকে আমাৰ যি 8,13,816খন আবেদন আহিছিল তাৰ ভিতৰতে বৰ্তমানলৈকে আমি ভাল পাব শুনি 6,39,425টা প্ৰপ'জেল আমি চল্ভ কৰিছোঁ আজি তাৰিখত আৰু এক মাহৰ ভিতৰত বাকী 1,74,391টা প্ৰপ'জেল আছে মই ভাবোঁ এই প্ৰপ'জেলটো এই আঁচনিখনৰ জৰিয়তে ইমানখিনি মানুহক আমি তেওঁলোকৰ মাটি সংক্ৰান্তীয় যে সকলো যিবিলাক বেমেজালি আছিলে এইবিলাক দূৰ কৰিবলৈ সক্ষম হৈছে চৰকাৰ গতিকেলৈ মই ভাবোঁ এইখন আমাৰ এটা এই প্ৰক্ৰিয়াটো চলি আছে মিছন বসুন্ধৰা আৰু ছেকেণ্ড ফেজ আৰম্ভ হ'ব আমাৰ 10 মে'ৰ পাছত এই ফাৰ্ষ্ট ফেজ আমাৰ মিছন বসুন্ধৰা শেষ হ'ব দ্বিতীয় ফেজত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো আমাক অৱগত কৰিছে বা তেখেতৰ আগ্ৰহ আছে যাতে এই ভিজিআৰ পিজিআৰ থকা যিসকল আমাৰ খিলঞ্জীয়া মানুহ বা ভাৰতীয় মানুহ তেখেতসকলে আমি সংস্থাপন দিয়া এখন আইন বা কিবা এক নহ'লে ৰুলছ ফ্ৰেম কৰি হ'লেও আমি কৰিব লাগিব এইটো আমি চৰকাৰে আপোনালোক সকলোৱে এইখিনি সহযোগ ৰাখিলে মই ভাবোঁ দ্বিতীয় ফেজটোত আমি সেইসকল ব্যক্তিক আমাৰ থলুৱা খিলঞ্জীয়া ভূমিহীন হওক বা ভিজিআৰ পিজিআৰত বাস কৰি থকা দীৰ্ঘদিন ধৰি থকা এই ৰাইজক আমি ভূমি পট্টা প্ৰদান কৰিব পাৰিম গতিকে অলপমান অপেক্ষা কৰিব লাগিব গতিকে মই সদনক আশ্বাস কৰিছোঁ আমি এইখন চৰকাৰ খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিয়াটো দায়িত্ব আৰু ইতিমধ্যে এনেকুৱা এই আঁচনিখনে আমি যিমানখিনি সমস্যা আমি সমাধান কৰিছোঁ আজি তাৰিখলৈকে আমি ভাবোঁ চৰকাৰক বা মুখ্যমন্ত্ৰী মহোদয় এইখন মিছন বসুন্ধৰাৰ কাৰণে সকলোৱে আমি ধন্যবাদ জনাব লাগে এই আঁচনিখনৰ জৰিয়তে গতিকে আমি এই মিছন বসুন্ধৰা ছেকেণ্ড ফেজত এই জটিলখিনি ফাৰ্ষ্ট ফেজত আমি যি 3টা কম্পেনেণ্ট নালাগে আজি নালাগে এটা কথা জানিব খুজিছো ধন্যবাদ এনসি ভিলেজ ধন্যবাদ দুইজনে বহি পালে জানি লওক আৰু আপুনি এনসি ভিলেজ আছিলে আমাৰ 672 আজি তাৰিখলৈকে 500খন আমি গগৈ ডাঙৰীয়া সময় নাই আপোনালোকে ৰাতি 12টালৈকে বহিব নেকি ধন্যবাদ হৈছে চক্ৰ গগৈ ডাঙৰীয়া শ্ৰী আব্দুল ৰহিম আহমেদ হৈছে অধ্যক্ষ মহোদয় সুপ্ৰিম কোৰ্টৰ যোৱাবাৰ ছাৰ মই কৈছিলো মন্ত্ৰী মহোদয় হ'ব এইটো আপোনালোকে বহি ল'লেও মন্ত্ৰী মহোদয় তেখেতসকলক আপুনি পাৰ্চনেলি জনাই দি দিব আপোনাক জনাই দি দিব পাৰ্চনেলি ঠিক আছে থেংক ইউ আব্দুল ৰহিম ডাঙৰীয়া সুপ্ৰিম কোৰ্টৰ ৰায়টোৰ ওপৰত হ'লেও হ'ব থেংক ইউ সময় নাই আমাৰ বিল বহুত আছে তেনেকুৱা নহয়তো আব্দুল ৰহিম ডাঙৰীয়া হ'ব মন্ত্ৰী ডাঙৰীয়া হ'ব 3 মিনিট ইম্পৰ্টেণ্ট কথাখিনিকে ক'ব সময় পালে ফাংফুংবিলাক কৈ থাকিলে হ'ল অলপ তাৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰ্টেলত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয় ভুৱা শিক্ষানুষ্ঠান হিচাপে দেখুৱাইছিল এইটো ছাৰ খুব আচৰিত কথা এটা যিটো সময়ত এই ঈশান উদয় নামৰ এই ছাত্ৰবৃত্তি এই বিষয়টোৰ বহুত ডাঙৰ এটা কেলেংকাৰী আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয় প্ৰথমে তেওঁলোকে ধৰিছিলে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঙৰীয়াই থানাত এখন এজাহাৰ ৰুজু কৰিছিলে 251 গৰাকী ভুৱা শিক্ষাৰ্থীৰ নামত 1,88,00,000 টকাত যেতিয়া তেওঁলোকে এই সৰকাৰ এনেকৈ ভুৱা শিক্ষাৰ্থীৰ নামত লৈ যোৱাৰ এটা ফন্দি কৰিছিলে সেই সময়ত অধ্যক্ষ ডাঙৰীয়াই এটা কেছ ৰুজু কৰিছিলে আৰু ফলত কি হ'ল ছাৰ বৰ্তমান সেই MC কলেজকেই UGCৰ পৰ্টেলত ভুৱা শিক্ষানুষ্ঠান হিচাপে দেখুওৱা হৈছে মই সংক্ষেপে 2-3টা তথ্য আপোনাক দিব খুজি আছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া যিটো সময়ত এইখন চৰকাৰে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি ছাৰ কৈ আছে সেই সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই ঈশান
বৃত্তিৰ আটাইতকৈ ডাঙৰ কেলেংকাৰী হোৱা বুলি বিভিন্ন পক্ষত আজি ছাৰ পেপাৰ পত্ৰিকাই সময়ে সময়ে ওলাই আছে। যিটো সময়ত ছাৰ উচ্চ শিক্ষাৰ কাৰণে আৰু কাৰিকৰী শিক্ষাৰ কাৰণে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক এই ঋণ দিয়াৰ লোন দিয়াৰ ব্যৱস্থা কৰা হৈছে, সেইটো সময়ত অসমতে ছাৰ এক মিনিট কোন মন্ত্ৰীয়ে জবাব দিব? অনাৰেবল মিনিষ্টাৰক মাতি মিনিষ্টাৰ নহয় ৰিপ্লাই কোনে দিব? এইটো ছাৰ মাইনৰিটি এফেয়াৰ মিনিষ্টাৰ দিব লাগিব ছাৰ। মন্ত্ৰী মহোদয় কৈ থাকক। গতিকে ছাৰ মাত্ৰ অসমতেই প্ৰায় 70 লাখতকৈ বেছি টকা এই বৃত্তিৰ নামত কেলেংকাৰী হোৱা তথ্য সময়ে সময়ে ছাৰ পোহৰলৈ আহিছে। আপুনি শুনিলে আচৰিত হ'ব, 5,817 গৰাকী ছাত্ৰ ছাত্ৰীৰ ইয়াতে নিৰ্বাচিত হোৱা দেখাইছে। উত্তৰ পূৰ্বাঞ্চলত হয়তো অসমত ছাৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা ছিলেকশ্যন পাইছে 8,013 গৰাকী ছাত্ৰ ছাত্ৰী। আৰু ছাৰ ইয়াৰে বেছি সংখ্যকেই মেনেজমেণ্ট এণ্ড ইনফৰমেশ্যন, ৰাহুল ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি আদিৰ দৰে সৰ্বমুঠ 55খন অখ্যাত শিক্ষানুষ্ঠানৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা 4,507 গৰাকী আৰু অসমৰ পৰা 3,656 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে বৃত্তি নিৰ্বাচিত হৈছিল। ছাত্ৰবৃত্তিৰ বাবে নিৰ্বাচিত মুঠ ছাত্ৰ ছাত্ৰীৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে ভুৱা শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকে নিৰ্বাচিত হৈছে ছাৰ। গতিকে এই ইমান ডাঙৰ এটা বিষয় ছাৰ আমাৰ অসমত চলি আছে। গতিকে ইয়াৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব খুজি আছোঁ। আৰু সংখ্যালঘু ছাত্ৰবৃত্তিৰ কথাও ছাৰ আপোনালোকে আগত 2 বছৰে পাই আহিছে ছাৰ। হাজাৰ হাজাৰ কেলেংকাৰী সংগঠিত হৈছে ছাৰ। প্ৰায় বেছি সংখ্যক স্কুলেই ভুৱা অনুষ্ঠান দেখুৱাইছে, বেছি সংখ্যক ছাত্ৰ ছাত্ৰীক ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত এই বৃত্তি প্ৰদান কৰা দেখুওৱা হৈছে ছাৰ। গতিকে এই গোটেই বিষয়খিনি লৈ এটা নিৰপেক্ষ তদন্ত আমি বিচাৰিছোঁ। আৰু MC কলেজ অসমৰ 4ৰ্থখন কলেজ ছাৰ, আৰু যিটো কলেজৰ পৰা এই ডাঙৰ কেলেংকাৰী এটা উন্মোচিত কৰি অধ্যক্ষ ডাঙৰে যেতিয়া থানাত কেছ ৰুজু কৰিছিলে আৰু সেই সময়তেই UGCৰ পৰ্টেলত আজি ছাৰ MC কলেজকে ভুৱা শিক্ষানুষ্ঠান হিচাপে দেখুওৱা হৈছে ছাৰ। এইটো অত্যন্ত পৰিতাপৰ বিষয় ছাৰ। গতিকে চৰকাৰে অতি অনতিপলমে MC কলেজৰ এই বৃত্তি প্ৰদান কৰাৰ বিষয়টো মুকলি কৰি দিব লাগে আৰু গোটেই বিষয়টো এটা নিৰপেক্ষ তদন্ত ঘোষণা কৰিব লাগে। গতিকে এইখিনি দাবী আপোনাৰ জৰিয়তে উত্থাপন কৰিছোঁ। অনাৰেবল মিনিষ্টাৰ ছাৰ এটা সেন্টেন্স মই বিষয় কম নালাগে আৰু MC বাস খতম কৰিছোঁ। MC কলেজ অনাৰেবল মিনিষ্টাৰ 4th oldest college in undivided Assam. 1939 কলেজ। ঠিক আছে অনাৰেবল মিনিষ্টাৰ সংখ্যালঘু মন্ত্ৰী ডাঙৰীয়াৰ হয় কোনে জবাব দিব? আজিয়ে যোগাযোগ কৰি সমস্যাটো সমাধান কৰিব। মন্ত্ৰীয়ে নাই, শিক্ষামন্ত্ৰী আছে যেহেতু কলেজ এইটো শিক্ষামন্ত্ৰী নহয় যিটো কথা চলি আহিছে সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া আপুনি মন্ত্ৰী ডাঙৰীয়া আহিছে। ৰফিক ডাঙৰীয়া আপোনাৰ অলপ পিছতে মই ক'ব দি আছোঁ, আপোনাৰ নহ'বই, নেক্সটত ক'বই নাপাব আপুনি। ঠিক নাই হৈছে, সেইটোৰ লগত সম্পৰ্ক নাই, এইটো সংখ্যালঘু মানে কিবা বিষয়ত স্কলাৰশ্বিপৰ বিষয়ত। তো মন্ত্ৰী মহোদয় নাই অলৰেডি আছে। অলৰেডি অৱগত মন্ত্ৰী ডাঙৰীয়া অলৰেডি অৱগত। মই অলপ আগতে কৈছোঁ 301 নটিচ অকল মন্ত্ৰী ডাঙৰীয়াসকলৰ অফিচত যায় আৰু সেই হিচাপে আৰু আমাৰ অফিচত যে গৈছে মই জানিছোঁ। মই অলপ আগতে কৈছোঁ যে এটা ফৰেইন ডেলিগেটছ আহিছিল, মই তেওঁলোক যাব, সেইকাৰণে মই তাক না ঠিক আছে হ'ব কৰিব। অসম বিধানসভা প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলী 301 নিয়ম অনুসৰি মাননীয় বিধায়ক আব্দুল ৰহিম আহমেদ মহোদয়ে জাৰি কৰা জাননী আৰু গৃহীত প্ৰতিলিপি ঈশান উদয় বৃত্তিৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বৃত্তিৰ বেমেজালি সম্পৰ্কত যিটো কথা কোৱা হৈছে, এই সম্পৰ্কত আমি আপোনাৰ অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে আমি
মাননীয় সদস্যগৰাকী আৰু সদনক জনাবলৈ বিচাৰিছোঁ যে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ জৰিয়তে উচ্চ শিক্ষাৰ বাবে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰদান কৰা ঈশান উদয় বৃত্তিৰ লগতে অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ লগত অসম চৰকাৰৰ সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগ জড়িত নহয়। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে জনোৱা মতে ঈশান উদয় বৃত্তি বিষয়টো উচ্চ শিক্ষা বিভাগে পোনপটীয়াকৈ চোৱা চিতা নকৰে। ঈশান উদয় বৃত্তি ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক আৰু ভাৱে পিছপৰা ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষাৰ ক্ষেত্ৰত উদগনি দিয়াৰ বাবে শিক্ষাবৰ্ষ 2014-15 চনৰ পৰা বিশেষ বৃত্তিমূলক আঁচনি ঈশান উদয় হাতত লয়। লক্ষ্য উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষা লোৱাৰ বাবে সা সুবিধা প্ৰদান কৰা, উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ মুঠ নাম ভৰ্তিৰ অনুপাত বৃদ্ধি কৰা, উত্তৰ পূৰ্বাঞ্চলত বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰ বৃদ্ধি কৰা, উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত ধাৰ্য কৰা আবণ্টিত ধনৰ যথোপযুক্তভাৱে ব্যৱহাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা। পৰিসৰ ইয়াৰ স্কোপ শিক্ষাবৰ্ষ 2014-15 ইংৰাজী চনৰ পৰা প্ৰতি বছৰে সাধাৰণ ডিগ্ৰী কোৰ্চ, কাৰিকৰী আৰু বৃত্তিমূলক কোৰ্চ, চিকিৎসা বিজ্ঞান আৰু পৰিপূৰক চিকিৎসা বিজ্ঞান কোৰ্চৰ বাবে এই ক্ষেত্ৰত প্ৰতি বছৰে 10,000 ছাত্ৰ ছাত্ৰীক বৃত্তি প্ৰদান ব্যৱস্থা কৰা আছে। এই বৃত্তি পাবলৈ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক আয় 4,50,000 টকাৰ তলত হ'ব লাগিব। বৃত্তিৰ পৰিমাণ সাধাৰণ ডিগ্ৰী কোৰ্চৰ ছাত্ৰ ছাত্ৰীৰ বাবে 5,400 টকা আৰু কাৰিকৰী আৰু বৃত্তিমূলক কোৰ্চ চিকিৎসা বিজ্ঞান আৰু পৰিপূৰক চিকিৎসা বিজ্ঞান কোৰ্চৰ ক্ষেত্ৰত 7,800 টকা প্ৰতি মাহে দিয়াৰ ব্যৱস্থা আছে। আবেদন কৰাৰ পদ্ধতি প্ৰতি বছৰে আগশাৰীৰ বাতৰি কাকত এমপ্লয়মেণ্ট নিউজ বিজ্ঞাপনৰ জৰিয়তে যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইনৰ জৰিয়তে আবেদন বিচৰা হয় আৰু সমূহ অধিসূচনা UGC ৱেবছাইট www.ugc@ace.in ত আপলোড কৰা হয়। প্ৰাৰ্থীৰ যোগ্যতা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰা সকল ছাত্ৰ ছাত্ৰীয়ে যিকোনো স্বীকৃতি ছাত্ৰ ছাত্ৰীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক শিক্ষা বোৰ্ড আৰু CBSE, ICSC আৰু NIOS আদিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত স্কুলৰ পৰা দ্বাদশ শ্ৰেণী আৰু সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু সাধাৰণ ডিগ্ৰী কোৰ্চ, কাৰিকৰী আৰু বৃত্তিমূলক কোৰ্চ, চিকিৎসা বিজ্ঞানৰ পৰিপূৰক চিকিৎসা বিজ্ঞান কোৰ্চত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু ইনষ্টিটিউচনত নাম ভৰ্তি কৰি আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত ঈশান উদয় বৃত্তি ভুৱা ছাত্ৰ ছাত্ৰী লাভ কৰাৰ সম্পৰ্কত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কে মহাবিদ্যালয়ৰ অধ্যক্ষৰ সৈতে যোগাযোগ কৰা হৈছিল। তেখেতৰ পোৱা তথ্য অনুসৰি 2020 আৰু 21 বৰ্ষৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ বিপৰীতে এক বৃহৎ সংখ্যক 384 জন ছাত্ৰ ছাত্ৰীক ঈশান উদয় বৃত্তি অনুমোদন কৰা বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই 2021 চনৰ ফেব্ৰুৱাৰী মাহত দৃষ্টিগোচৰ হয়। আৰু সময় নাই একদম বাৰে এই অস্বাভাৱিক বৃহৎ সংখ্যক সন্দেহ হোৱাত কৰ্তৃপক্ষই 384 জন ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ তথ্য পৰীক্ষা কৰে আৰু তাৰ ভিতৰত 289 জন ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ত নামভৰ্তিৰ তথ্য নাপালে, অৰ্থাৎ ভুৱা ছাত্ৰ ছাত্ৰী হিচাপে প্ৰমাণিত হয়। এই ভুৱা ছাত্ৰ ছাত্ৰীসকলৰ নম্বৰৰ তালিকা আৰু অধ্যক্ষৰ প্ৰমাণপত্ৰ জাল কৰা বুলি প্ৰমাণ পোৱাৰ লগে লগে মহাবিদ্যালয় কৰ্তৃপক্ষই ঈশান উদয় বৃত্তিৰ পৰ্টেলত উক্ত 289 জন ছাত্ৰ ছাত্ৰীৰ ভুৱা হিচাপে চিহ্নিত কৰি তেওঁলোকৰ বিপৰীতে বৃত্তিৰ টকা মোকলাই নিদিবৰ বাবে জনায়। গতিকে প্ৰাথমিক তদন্তত এজন ভুৱা ছাত্ৰ ছাত্ৰীক চিনাক্ত কৰি তাৰ লগতে কাম কৰা দুষ্ট চক্ৰত জড়িত লোকসমূহক 9/2/2021 তাৰিখে বৰপেটা থানাৰ অন্তৰ্গত বৰপেটা থানাত
তদন্ত বিচাৰি FIR দাখিল কৰা হয় গতিকে অধ্যক্ষ মহোদয় বৰপেটা মহাবিদ্যালয়ৰ কথা যিটো কথা কোৱা হৈছে তো এইটো কথা অৱগত আমি আৰু সেইকাৰণে আমি এখন FIR দিছোঁ আৰু FIR দি সেই দুষ্ট চক্ৰ যিটো আছে সেইটো যাতে আমাৰ সেইটো যাতে ধৰিব পাৰে তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে সেইটো আমি ব্যৱস্থা মাননীয় মন্ত্ৰী ডাঙৰীয়া ধন্যবাদ আমাৰ MC কলেজৰ অধ্যক্ষ ডাঙৰীয়া নিজেই এই বিষয়টো লৈ FIR দিছে থানাত মানে 251 গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে 1,88,00,000 টকা এইটো হৰকাই নিয়াৰ কাৰণে দুষ্ট চক্ৰই ব্যৱস্থা কৰিছিলে অধ্যক্ষ ডাঙৰীয়া কনচাৰ্ণ এই বিষয়টো নিজেই তেখেতে গোচৰ এটা ৰুজু কৰিছে গতিকে এতিয়া আমাৰ প্ৰশ্ন হ'ল ছাৰ বৰ্তমান UGCৰ পৰ্টেলত MC কলেজকে ভুৱা অনুষ্ঠান বুলি দেখাই আছে গতিকে যিটো সময়ত ইমান ডাঙৰ কেলেংকাৰী এটাৰ বিৰুদ্ধে MC কলেজৰ অধ্যক্ষ ডাঙৰীয়া নিজেই FIR দাখিল কৰিছে নিজেই কেলেংকাৰী তথ্যখিনি পোহৰত আনিছে সেই সময়ত ছাৰ MC কলেজকেই UGCয়ে ভুৱা শিক্ষানুষ্ঠান বুলি কেনেকৈ দেখাব পাৰে সেই বিষয়টো আপুনি নাই ঠিক আছে মন্ত্ৰী ডাঙৰীয়া কথাটো হৈছে এনেকুৱা যে MC কলেজৰ পৰা যেতিয়া এই কথাটো হোৱাৰ পিছত পৰ্টেলত এইটো কথা জনাই দিয়া হ'ল যে MC কলেজৰ 289 ষ্টুডেণ্টৰ ক্ষেত্ৰত এইটো ভুৱা হৈছে গতিকে সেইকাৰণে তাতে কলেজৰ পৰ্টেলৰ নামটো আছে পৰ্টেলত কলেজৰ নামটো আছে আৰু সেইকাৰণে তাৰ পৰা MC কলেজৰ নামটো বাদ পৰিছে গতিকে মই এই কথাটো ক্লিয়াৰ কৰিম আপুনি চিন্তা কৰিবলগীয়া নাই মই ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম নিশ্চয় সোনকালে ক্লিয়াৰ নকৰিলে এই বৰ্ষৰ ছাৰ বহুত ছাত্ৰ ছাত্ৰী মই এই কথাটো ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম আপুনি মানে পুৰাই চেষ্টা কৰিম আপুনি এইটো মোক ক'ব নালাগে মই ইতিমধ্যে মই ব্যৱস্থাটো ল'বৰ কাৰণে চেষ্টাও কৰিছোঁ কিন্তু মাইনৰিটি স্কলাৰশ্বিপৰ নামত আচলতে কিছুমান যে ভুৱা ধৰণৰ এনেকুৱা চলি আছে সকলোতে চলি আছে গতিকে সেইকাৰণে এইবাৰ আমি সেইকাৰণে এইবাৰ মই মাইনৰিটি স্কলাৰশ্বিপৰ ক্ষেত্ৰত মই ষ্ট্ৰিক্ট কৰি দিছোঁ মন্ত্ৰী মহোদয় সন্মানীয় সদস্যক লগত লৈ ফালে মই এইটো কথা আলোচনা কৰিম আৰু এইটো চাই ল'ম হ'ব আৰু এইটো মই ষ্টেটমেণ্টটো ইয়াত ৰুল 301 অধীনত এই ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়টো উঠাবলৈ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ অধ্যক্ষ মহোদয় নগাঁও আৰু মৰিগাঁও এই দুইখন জিলাৰ সীমামূৰীয়া জেগাত থকা কুজি বিল দেওৰা বিল ৰৌমাৰী বিল বৰপেটা বিল আৰু আমাৰ টেম্বুৱানী যান হনুমন্ত যান দুৰ্গা যান লেটাৰী যান কমাৰ যান বিল হৈ পেলাই ব্ৰহ্মপুত্ৰলৈকে এটা বিচ্ছিন্ন মানে এই কপিলি কলং এই অৱবাহিকাটোত এই যিটুকুৰা জেগা অসমৰ অন্য বিলবিলাকৰ লগত আমি মিলাই চালে নহ'ব অন্য অসমৰ অন্য অংশৰ যান জুৰিবিলাকৰ লগত মিলাই চালে নহ'ব অধ্যক্ষ মহোদয় ইয়াতেই 1371 শকত আৰু 1400 আপোনাৰ 49 খ্ৰীষ্টাব্দত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ইয়াত তেখেতৰ জন্ম হৈছিল আহিন মাহৰ শুক্লা দশমী তিথি তেওঁ জন্মগ্ৰহণ কৰিছিল এই জেগাটুকুৰাত আৰু এই জেগাটুকুৰাতেই তেখেতে ল'ৰালি কালত সাঁতুৰি নাদুৰি খেলা ধূলা কৰি পেলাই এই অঞ্চলটোত তেখেত ডাঙৰ দীঘল হৈছিল এতিয়া এই গুৰুজনা জীৱনৰ অমূল্য সময় প্ৰভাৱিত কৰা এই জলপথসমূহৰ ভৌগোলিক স্থানসমূহ নিৰ্ণয় কৰি ইয়াক ৰক্ষণাবেক্ষণ দিয়াটো যদি হয় তেতিয়াহ'লে অসমৰ ভাষা কৃষ্টি সংস্কৃতিৰ শংকৰী কৃষ্টিৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত এটা বিশেষ বৰঙণি যোগাব এতিয়া অধ্যক্ষ মহোদয় এই যিটো বিল যিখিনি কথা মই ক'লোঁ এই বিলবিলাক আমাৰ চৰকাৰে দিছে মোৰ তাত ক'বলগীয়া একো নাই কিন্তু বিলবিলাকক ধ্বংস কৰাৰ কাৰণে তাত বিভিন্ন ধৰণৰ কাম কাজ হৈ আছে যিটো মানে ৰক্ষণাবেক্ষণ এই মই যিটো ছাবষ্টেন্টিভ কৈছোঁ যে এইটো কাৰণেই তাত মানে ৰক্ষণাবেক্ষণ দিবলৈ তাৰ মাজেদি বিলৰ মাজেদি এটা তাত বান্ধ দিয়া হৈছে মই নাজানো চৰকাৰে এইটো পাৰ্মিশ্যন দিছেনে নাই
এতিয়া এই বান্ধ দিয়াৰ কাৰণে অধ্যক্ষ মহোদয় যিটো আগতে এই গোটেই বিল কেইখনৰ ইখনৰ লগত সিখন সিখনৰ লগত সিখন যোগাযোগ আছিলে এতিয়া যিটো শান্তিযান অধ্যক্ষ মহোদয় শান্তিযান আছিলে এই শান্তিযানটোৱে একেবাৰে লাও খোৱা হৈ পেলাই ব্ৰহ্মপুত্ৰলৈ ওলাইছে এই শান্তিযানটো এই শান্তিযানটো লগত মিলি পেলাই গোটেই অঞ্চলটো আছে ইয়াত মানে এনেকুৱা ধৰণে দিয়া হৈছে যে বৰদোৱা থানৰ পূবে শান্তিযান শান্তি সতী ৰাধিকাৰ দ্বাৰা মহাপুৰুষ গুৰুজনে লেৰাৰ পদৰেণু ৰঞ্জিতে শান্তিধৰ বন্ধালে কৈৱৰ্তকুলৰ ধ্বজা আঁতৰি কন্যা পুনানন্দ কৈৱৰ্তৰ পত্নী ৰাধিকাই তিনিটা কাঠিৰ পলত বৰ লুইতৰ পৰা পানী আনি শান্তিধৰ বান্ধ মহিমাৰে প্ৰকাশ পাইছিল এইগৰাকী সতী জীৱনৰ ভক্তিপূৰ্ণ ৰূপ মানে এই প্ৰতিটো বস্তুৰ লগতে তাত গুৰুজনা আৰু তেখেতৰ ভক্তি তাত জড়িত আছে এতিয়া সেইকাৰণে ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াটো অধ্যক্ষ মহোদয় অত্যন্ত গুৰুত্বপূৰ্ণ কথা সেইকাৰণে মই মন্ত্ৰী মহোদয় মই দৃষ্টি আকৰ্ষণ কৰিছোঁ আৰু ইয়াত যাতে কোনো কাৰণতে কোনেও যাতে নষ্ট কৰিব নোৱাৰে এই যি কুজিবিলত বান্ধ দিছে যাতে বান্ধ দিব নোৱাৰে আৰু দলঙৰ তলেদি যিটো পানী অহা যোৱা পথ আছিলে এই পথটো তাত বন্ধ কৰি দিয়া হৈছে আৰু দেওৰা বিল যিখন আছে সেই দেওৰা বিলখনৰ মাজতো বন্ধ কৰাৰ ব্যৱস্থা মানে বাঁহ চাহ পাৰি পেলাই তেনেকুৱা ধৰণৰ কৰিছে সেইকাৰণে এই বিষয়টো চাব লাগে আৰু এই জলপথ এই যিটো জলপথ আছিলে গুৰুজনাই সেইটো সময়ত চলা ফুৰা কৰা মেলা যিটো জেগা আছিলে এতিয়া অধ্যক্ষ মহোদয় অকল আপোনাৰ ঘৰটো বনালে হ'ব জানো আপুনি ডাঙৰ দীঘল হোৱা গাঁওখন আপোনাৰ ৰাস্তা বাট পথকেইটা ওচৰত যদি চব ঠিক ঠাক কৰে তেতিয়াহে প্ৰকৃততে এইটো মানে কৰা হ'ব কাম হ'ব সেইকাৰণে ধন্যবাদ মন্ত্ৰী মহোদয় দৃষ্টি আকৰ্ষণ কৰিলোঁ আৰু যাতে ইয়াত মানে বিশেষ ব্যৱস্থা যাতে লয় মন্ত্ৰী মহোদয় শ্ৰদ্ধাৰ অধ্যক্ষ ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ বিধায়ক মাননীয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াই এটা বহল দৃষ্টিকোণেৰে এটা ধুনীয়া প্ৰশ্ন উত্থাপন কৰিছে বা আলোচনা আগবঢ়ালে মই ভাবোঁ যে এই ক্ষেত্ৰত বহুত ডিছকাশ্যন হ'ব লাগে বহুত চিন্তন হ'ব লাগে কাৰণ এই অঞ্চলটোত আমাৰ খালি অসমের নহয় উত্তর পূর্বাঞ্চল নহয় ভারতবর্ষর আমার সাহিত্য সংস্কৃতি ঐতিহ্য আর আধ্যাত্মিক চেতনার এটা প্রাণকেন্দ্র লুকাই আছে এই ক্ষেত্ৰত যি বিলবিলাগের কথা আপুনি কৈছে যত গুৰুজনাৰ শৈশৱ বা যৌৱন এই সময়টো তো বিভিন্ন কৃষ্টি সংস্কৃতি বা যি জীৱন ধাৰা বা জীৱন শৈলীৰ লগতে সি জড়িত হৈ আছিল গোটেইখিনি সমাজৰ পোহৰত আহিব লাগে সময়ৰ যি তেওঁৰ যি বিচৰণ ভূমি আছিল তেওঁৰ যেনেকুৱা ইয়াতে সাহিত্য সংস্কৃতি কৃষ্টিৰ লগতে তেওঁ জড়িত হৈ আছিল বা তেওঁ উদ্ভাৱন কৰিছিল কিন্তু কালৰ চক্ৰত এইবিলাক লাহে লাহে ভাৰতবৰ্ষ পৰাধীন হ'ল তাৰ পাছতে আকৌ ভাৰতবৰ্ষ আমি স্বাধীনতা লাভ কৰিলোঁ তাৰ পাছতে চৰকাৰ আহিলে গোটেইখিনি বিল আমি দেখিলোঁ যে আমি অধ্যয়ন কৰি দেখিলোঁ যে এইবিলাক FDC অৰ্থাৎ আমাৰ ফিশারি ডেভেলপমেন্ট কর্পোরেশনের অধীনত আছে এই ক্ষেত্ৰত বিলবিলাক ক্ষেত্ৰত যদি আমাৰ মাননীয় অধ্যক্ষ ডাঙৰীয়াই অলপ যদি আমাক সময় দিয়ে আমি অলপ গাই দিব পাৰিম গাই দিয়ক কিন্তু একদম সময় নাই হয় বুজিছোঁ স্যার আমি বুঝি আছো কুজিবিলৰ ক্ষেত্ৰত কুজিবিলখন মৰিগাঁও জিলাৰ ৮০ নম্বৰ বটদ্ৰৱা সমষ্টিৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম মীন উন্নয়ন নিগমৰ পৰিচালনা কৰি থকা এখন বিল এই বিলখনৰ মুঠ মাটিকালি 50 হেক্টৰ মৰিগাঁও সদৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত্বতেই বিলখন অৱস্থিত এই বিলখনৰ তিনিবিধ অলংকাৰিক মাছ হ'ল গংগাটোপা খলিহনা আৰু কোকিলাদৰা এইবিলাক কথা দি আমি বিলেৰ কথাটো আপোনাক আমি বহুতখিনি আমি ক'ব পাৰোঁ কিন্তু মই এইটোত কুজিবিলৰ সন্দৰ্ভত মই ক'বলৈ যোৱা নাই আজিৰ দিনৰ স্থিতিটো এনেকুৱা হ'ল যে খুব সঁচাকেই বিভিন্ন প্ৰজাতিৰ চৰাই
ইয়াতে আহে বিভিন্ন প্ৰজাতিৰ মাছ আছে আমাৰ এইটো এই কুজিবিলখন এতিয়ালৈকে দখল হোৱা নাই এই কথাটো সঁচা আৰু ইয়াতে এটা হ'ল যে আমাৰ বটদ্ৰৱা সমষ্টিৰ ফালৰ পৰা 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত এতিয়া চৰকাৰৰ ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী এইদিনা কৈছে আপোনালোকে জানে যে সহস্ৰাধিক টকা আবণ্টন হৈছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যাতে আমি বটদ্ৰৱা থানখন ধুনীয়াকৈ আমি বিশ্বৰ দৰবাৰত লৈ যাব পাৰোঁ বা আমি সজাই তুলিব পাৰোঁ এই ক্ষেত্ৰত কুজিবিল যদি আমি ইনক্লুড কৰিব পাৰোঁ তেনেহ'লে কুজিবিলৰ ঐতিহাসিক দিকটো আৰু বাকী কথাখিনি আমি ইনক্লুড কৰিব পাৰোঁ ঠিক তেনেকুৱা দেওৰা বিলৰ ক্ষেত্ৰতো আমি আপোনাক ক'ব পাৰোঁ যে সিটো বটদ্ৰৱা সমষ্টিত পৰিছে আৰু এই বিলখনৰ প্ৰায় 18 কিলোমিটাৰ দূৰত পৰে আৰু ইয়াৰ সৌন্দৰ্য এতিয়ালৈকেও ঠিক ঠাক আছে ভালকৈ আছে ইয়াতো বিভিন্ন বাহিৰৰ পৰা চৰাই চিৰিকটি আহে আৰু লগতে বিভিন্ন প্ৰজাতিৰ মাছো আছে এইবিলাক গাই দিলে সময় লাগিব আৰু হ'ব না আৰু বিলবিলাক আছে আমাৰ বহুত বিল আছে আৰু প্ৰাইভেট মেম্বাৰ্ছ বিলৰো আৰু আছে সেইটো কাৰণে মই ছাৰ নকওঁৱেই যেহেতু আপুনি কৈছে আৰু মই অনুভৱ কৰি আছোঁ এইটো হেৰি আছে কিন্তু আমাৰ যিখিনি আমি অধ্যয়ন কৰি আপুনি আলোচনাৰ মাধ্যমত যিখিনি আনিলে অধ্যয়ন কৰি যিখিনি আমি প্ৰিপেয়াৰ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয়ৰ জৰিয়তে আমি আপোনাক এইটো লে কৰি দিম আৰু কথাটো এনেকুৱা যে হয় ময়ো বিচাৰোঁ আমাৰ বিভাগ বিচাৰে চৰকাৰে বিচাৰে যে এই ক্ষেত্ৰটো যাতে উন্নয়ন আমি কৰিব পাৰোঁ তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈছে আৰু মই মোৰ বিভাগের ফালৰ পৰা শান্তিদানের কথাও যদি আপনি সোধে মই ক'ব পাৰিম ইয়াতে আমি লিখি আনিছোঁ একেবাৰে ধুনীয়াকৈ আপোনাক আমি দি দিম যেহেতু মাননীয় অধ্যক্ষ ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকুৱা ইনিচিয়েটিভ লৈছে মই ভাবোঁ আমাৰ বিভাগের ফালৰ পৰাও আমি টুৰিজমৰ লগতে মিলি আমি যাতে এই বিলবিলাকৰ আপোনাৰ দৃষ্টিকোণৰ জৰিয়তে যেনেকুৱা আপুনি প্ৰকাশ কৰিছে যাতে আমি অলপ আগবঢ়াই লৈ যাব পাৰোঁ এনেকুৱা আমি প্ৰয়াস কৰিম ধন্যবাদ তো এতিয়া আমি প্ৰাইভেট মেম্বাৰ্ছ বিললৈ আহিছোঁ এতিয়া সংকল্প প্ৰস্তাৱ আৰু সেই সংকল্প প্ৰস্তাৱত আমাৰ সেইদিনা আধৰুৱা হৈ আছিলে অলপ আমাৰ আৰু সেইটো আমি এতিয়া আৰম্ভ কৰোঁ চ' ৰফিকুল হুছেইন ডাঙৰীয়া আপুনিও প্ৰস্তাৱক আছিলে 5 মিনিটত অলপ বেছি দিব কাৰণ সেইদিনা দীঘলীয়া আলোচনা হৈছে আৰু আপোনাৰ পিছতে আমি মুভ কৰিম মোচনটো মাননীয় অধ্যক্ষ মহোদয় প্ৰাইভেট মেম্বাৰ্ছ ৰেজুলেশ্যন 115 আণ্ডাৰত আমি এটা প্ৰস্তাৱ আনিছিলোঁ ইতিমধ্যে কিছু আলোচনা হৈছে যে অসমৰ চৰ অঞ্চলসমূহত আৰ্থসামাজিক জৰীপ অনুষ্ঠিত কৰি জনগণৰ শৈক্ষিক সামাজিক মান উন্নত কৰাৰ পৰিকল্পনা যুগত কৰা হওক এইটো আমাৰ প্ৰস্তাৱ আছিল অধ্যক্ষ মহোদয় আমি জানো যে অসমৰ ব্ৰহ্মপুত্ৰৰ দুয়ো কাষে বসবাস কৰা মানুহখিনি আৰু ব্ৰহ্মপুত্ৰৰ যি চৰ অঞ্চল আছে আৰু ইয়াৰ উপনৈসমূহৰ আশে পাশে বসবাস কৰা এই চৰ অঞ্চলৰ যদি জনসংখ্যা আমি হিচাপ কৰোঁ 2002-3 পিছত কোনো ধৰণৰ আপোনাৰ সেন্সাস হোৱা নাই কিন্তু তেতিয়াই প্ৰায় 25 লাখ মানুহ বসবাস কৰে হদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া এই চৰবিলাকত আৰু উপনৈসমূহৰ চৰত এইটো এটা হিচাপ আছিল কিন্তু এতিয়াতো 30-35 লাখ মান মানুহ হ'ব যি অসমৰ এই চৰ অঞ্চলত বসবাস কৰে এই মানুহখিনিৰ অৱস্থা কি অৱস্থাত আছে 2002-3 পিছৰ পৰা কোনো ধৰণৰ সাৰ্ভে বা সেন্সাস মাননীয় অধ্যক্ষ মহোদয় হোৱা নাই এইসকলৰ তাতে স্কুল আছে না নাই হস্পিটেল আছে না নাই এক মিনিট আমি অলপ পিছতে মোচন আনিম আৰু ৰিপ্লাই দিব লাগিব আপোনাৰ সংখ্যালঘু মিনিষ্টাৰ কোনোবা এজন ৰেছপন্ড দিব লাগিব হ'ব মাননীয় অধ্যক্ষ মহোদয় বিশেষভাৱে শিক্ষা যদি আমি কওঁ এই চৰ অঞ্চলবিলাকত তেতিয়া 2002-3 সাৰ্ভেত যিটো ৰিপৰ্ট দিয়া হৈছিল মাত্ৰ 18% লিটাৰেচি ৰেট আছিল 18% এতিয়া এই 20 বছৰ গৈ গৈ যদি আপুনি ডবল কৰে তেতিয়া 35তকৈ বেছি চৰ অঞ্চলবিলাকত শিক্ষাৰ হাৰ নহ'ব য'ত আমাৰ অসমৰ শিক্ষাৰ হাৰ 85% আমি বাকী ৰেষ্ট এইটো গড়ে 85% কিন্তু চৰ অঞ্চল এতিয়াও 30-35% মানুহে শিক্ষিত এই যিটো গ্যাপ এই গ্যাপটো যদি আমি পূৰাব বিচাৰোঁ এনেও যদি আজি 85% অসমৰ লিটাৰেচি ৰেট আপোনাৰ জনিয়া বাগবৰ চেঙা শালমাৰা
এনেকুৱা ধৰণৰ ব্লকবিলাকৰ যদি আপুনি হিচাপ লয় 50, 54, 55%হে লিটাৰেচি ৰেট আজিৰ দিনতো এইটো অৱস্থা। এই চৰ অঞ্চলবিলাকে গৈ আমাৰ টানি আমাৰ সকলো লিটাৰেচি ৰেটৰ পৰা আৰম্ভ কৰি আৰ্থ সামাজিক সকলো দিশত আমাক পিছৰ ফালে ঠেলি লৈ যায়। যেতিয়ালৈকে আমি এই চৰ অঞ্চলটো ডেভেলপ নকৰিম, এইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা নকৰিম, এইসকলৰ আপলিফ্টমেণ্টৰ কাৰণে যদি আমি কোনো ব্যৱস্থা হাতত নলওঁ, এইসকলৰ ৰোড কমিউনিকেশ্যনৰ ব্যৱস্থা আমি নকৰিম, ভাল স্বাস্থ্যৰ ব্যৱস্থা আমি নকৰিম, তেতিয়ালৈকে অসমখন আমি যিটো আমাৰ সপোন আগুৱাই লৈ যোৱা মাননীয় অধ্যক্ষ মহোদয় আমি সাৰ্থক নহ'ম। সাধাৰণতে আমি লক্ষ্য কৰোঁ আমাৰ এই চৰ অঞ্চলবিলাকত নদীৰ ইৰ'শ্যনত বহুত বজাৰ ঘাট, মছজিদ মন্দিৰ, স্কুল, আপোনাৰ এই সব অনুষ্ঠান প্ৰতিষ্ঠান নদীৰ বুকুত যায়। লাখ লাখ মানুহৰ ঘৰ বাৰীতো গৈছে। অনুষ্ঠান প্ৰতিষ্ঠান যোৱাৰ পিছত ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে শিক্ষাৰ কাৰণে ভাল কোনো ব্যৱস্থা এইসকলৰ নাই, যাৰ কাৰণে আজি শিক্ষাৰ হাৰ তাতে নাই। গতিকে মই চৰকাৰক অনুৰোধ কৰিম যে অতি সোনকালে জৰীপ কৰি এই চৰ অঞ্চল শদিয়াৰ পৰা ধুবুৰীলৈকে চৰ অঞ্চলত যিসকল মানুহ বসবাস কৰে সেইসকলৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ প্ৰতি যাতে আমি গুৰুত্ব দিওঁ। এই অঞ্চলবিলাকত স্কুল আমাৰ মাননীয় সদস্যসকল কৈ থাকে 12, 14, 15 কিলোমিটাৰ। মই শালমাৰাৰ গৈছো, চাইছো, মোৰ জনিয়া, মোৰ বাগবৰ, মোৰ চেঙা এই অঞ্চলবিলাকত বহুতবাৰ গৈছো। 10, 12 কিলোমিটাৰৰ ভিতৰত কোনো স্কুল নাই। এটা চৰৰ পৰা আন এটা চৰত যাবলৈ হ'লে কিমান অসুবিধা মানুহৰ। এই কথা বাৰ্তাবিলাক লক্ষ্য কৰি যদি আমাৰ এই মানুহখিনিৰ ল'ৰা ছোৱালীৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা আমি নকৰোঁ, আমি অসমখন কেতিয়া আগুৱাই লৈ যাব নোৱাৰিম। মাননীয় অধ্যক্ষ মহোদয়, মই চৰকাৰক আহ্বান জনাম এই অঞ্চলবিলাক ছাৰ্ভে কৰি তাতে প্ৰাইমাৰী স্কুলৰ পৰা আৰম্ভ কৰি ME, হাই ছেকেণ্ডাৰী স্কুল, ইভেন কলেজলৈকে তাতে এই অনুষ্ঠান পাতিব লাগে। আৰু যি অনুষ্ঠানবোৰ তাতে চলি আছে পৰ্যাপ্ত পৰিমাণে ইনফ্ৰাষ্ট্ৰাকচাৰ দিব লাগে, শিক্ষক দিব লাগে, তাতে ভাল ব্যৱস্থা কৰিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, আৰু এই মানুহখিনিৰ সমস্যা স্বাস্থ্য টাইম আপুনি নিদিব, যাৰ কাৰণে মই আগুৱাই গৈ আছোঁ। সকলোতকৈ ডাঙৰ সমস্যা ইৰ'শ্যন। এইসকলৰ চৰ বুলিলে কি মাটিয়ে কাটি ইফালে লৈ গৈছে, আনফালে উঠিছে, তাত গৈ বহিছে। ইৰ'শ্যন যদি আমি প্ৰটেকশ্যন নিদিওঁ, কণ্ট্ৰল যদি নকৰোঁ, এই মানুহখিনি 30-35 লাখ মানুহ এই দুৰৱস্থাত ভুগি থাকিব। গতিকে ইৰ'শ্যন প্ৰটেকশ্যনৰ কাৰণে কিছু পদক্ষেপ লৈছে। মাননীয় মন্ত্ৰী ইয়াতে আছে, ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ ইয়াতে আছে, কিন্তু আৰু এই অঞ্চলবিলাক জৰীপ কৰি হিচাপ কিতাপ কৰি এই নদীবিলাকৰ যদি ভালদৰে প্ৰটেকশ্যনৰ কাম যদি হাতত ল'ব পৰা যায়, এজন মানুহৰ যেতিয়া ইৰ'শ্যন হয়, ঘৰ বাৰী ভাঙি যায়, মাননীয় অধ্যক্ষ মহোদয়, একো নাথাকে এই মানুহজনৰ। মাটিও গুচি যায়, ঘৰ গুচি যায়, গছ লতাৰ পৰা আৰম্ভ কৰি সব গুচি যায়। 20-50 বিঘা মাটিৰ মালিক ৰাতাৰাতি ভিকাৰী হৈ সেইসকল মাথাউৰিত গৈ আশ্ৰয় ল'ব লগা হয়। তাৰপিছত গৈ তেখেতসকলে যেতিয়া পকেটত পইচা নাই, 5,000 টকাৰ মালিক নাথাকে, সেই সময়ত 5 লাখ 10 লাখ টকা দি ক'ত 1 কঠা মাটি, আধা বিঘা মাটি কিনিব, যাৰ কাৰণে তেখেতসকলে হয়তো ক'ৰবাত গভৰ্ণমেণ্ট লেণ্ডত যাব লগা হয়, আৰু ক'ৰবাত যাব লগা হয়। ইয়াৰ কাৰণে বহুত ধৰণৰ সমস্যা সেইসকল ব্যক্তি ফেচ কৰি আছে, আমিও দেখি আছোঁ। চৰকাৰক আহ্বান জনাম ইৰ'শ্যন প্ৰটেকশ্যনৰ কাৰণে যিসকল মানুহ অলৰেডি অশেষ কৰিছোঁ, 1 মিনিট টাইম দিয়ক মাননীয় অধ্যক্ষ মহোদয়, যিসকল মানুহ ইৰ'টেড হ'ল সেইসকলৰ হিচাপ কিতাপ ওলাই সেইসকলক চাৰ্টিফিকেট দিব লাগে যে ইমান মানুহ এই ভিলেজত ইমান মানুহ ইৰ'টেড হৈছে, আৰু সেইসকলক চাৰ্টিফিকেট দি তেখেতসকলক পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰিব লাগে। চৰৰ মাটি জৰীপ কৰি সেইসকলৰ মাটি আবণ্টন দিব লাগে। স্বাধীনতাৰ 75 বছৰ পিছতো জৰীপ নহ'ল, তাতে জৰীপৰ বহুত প্ৰতিশ্ৰুতি দিয়া হ'ল, জৰীপ কৰি এইসকল মানুহক তাতে ছেটেলমেণ্ট দিব লাগে। মাননীয় অধ্যক্ষ মহোদয়, মই এটা কথা ইংগিত কৰিছোঁ, আজি এই চৰৰ মানে নদীৰ আপোনাৰ ইৰ'শ্যনত কিমান সমস্যা। বৰপাৰাৰ পৰা যিটো ষ্টেট হাইৱে ৰাজ্যিক ঘাইপথ বৰপাৰা মোৰ জনিয়াৰ ওপৰেদি কলগাছিয়াৰ ওপৰেদি লেংটিচিঙালৈকে গৈছে, এতিয়া ইৰ'শ্যনৰ কাৰণে ষ্টেট হাইৱেটো দুই টুকুৰা হৈ যোৱাৰ উপক্ৰম হৈছে। আমাৰ PSC কমিটি গৈছিল, মাননীয় অধ্যক্ষ সভাপতি চাহাব আছে, চৌধুৰী চাহাব, তেখেতসকলে দেখিছে একফালে জনিয়া সত্ৰ, আনফালে 30 কোটিৰ মডেল স্কুল, আনফালে 50 কোটিৰ এই ব্ৰিজ এতিয়া পানীত যোৱাৰ অৱস্থা হৈছে। এমাহত যদি কাম কৰা নহয়, মই কৰাৰ কোম্বা মোৰ জনিয়াৰ চৰ অঞ্চলৰ এই অঞ্চল যিটো এই ৰাস্তাৰ কাৰণে ডেভেলপ হৈছে দুচা হৈ যাব। মই চৰকাৰক অনুৰোধ কৰিম গুৰুত্ব সহকাৰে এইটো লৈ এমাহৰ ভিতৰত যাতে কাম আৰম্ভ কৰে। মাননীয় অধ্যক্ষ মহোদয়, মই শেষ কৰিছোঁ। আৰু এই চৰত বসবাস কৰা 30 লাখ মানুহ শেষ কৰিছোঁ। এইসকল মানুহক অলৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে স্পেচিয়েল পেকেজ মাননীয় মুখ্যমন্ত্ৰী কৈছে যে গুৰুত্ব দিব, কৈ থাকিলে নহ'ব। আমি চৰকাৰক আহ্বান জনাম চৰ অঞ্চল শদিয়াৰ পৰা ধুবুৰীলৈকে স্পেচিয়েল পেকেজ দিব লাগে, আৰু চৰত বসবাস কৰা মানুহখিনিক MOBC মষ্ট আদাৰ বেকৱাৰ্ড কাষ্ট হিচাপে
আমি যদি এই ৰেজুলেশ্যন লৈ এইসকলক ট্ৰিট কৰোঁ তেতিয়াহ'লে এই মানুহখিনিক আমি শিক্ষা দীক্ষা চাকৰি বাকৰি আৰু বিভিন্ন ক্ষেত্ৰত তেখেতসকলৰ অধিকাৰখিনি দিব পাৰিম। গতিকে মই সৰ্বশেষত দাবী জনাইছোঁ এই প্ৰস্তাৱৰ যোগেদি অতি সোনকালে ছাৰ্ভে কৰি সেটেলমেন্ট, ল্যান্ড এলটমেন্ট, ইৰোশন প্ৰটেকশ্যন, শিক্ষা, স্বাস্থ্য আৰু এমঅবিচি ঘোষণা কৰি চৰকাৰে যাতে মন্ত্ৰী ডাঙৰীয়া ৰেছপন্স দিব আপোনাক। এইখিনি কৈ মই বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ। ধন্যবাদ। মাননীয় অধ্যক্ষ ডাঙৰীয়া, অসমৰ চৰাঞ্চলসমূহত আৰ্থ সামাজিক জৰীপ অনুষ্ঠিত কৰি জনগণৰ শৈক্ষিক সামাজিক মান উন্নত কৰাৰ পৰিকল্পনা যুগুত কৰা হওক বিষয়ে সংকল্প প্ৰস্তাৱৰ ওপৰত ক'বলৈ দিয়াৰ বাবে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। এই সংকল্প প্ৰস্তাৱৰ ওপৰত ইতিমধ্যে কেইবাজনো সন্মানীয় বিধায়কে নিজৰ নিজৰ বক্তব্য দাঙি ধৰিছে। মই প্ৰতিজনৰ বক্তব্যৰ মাজেৰে যিখিনি কথা কৈছে প্ৰতিটো কথাত সমৰ্থন জনাই খুব কম সময়ৰ ভিতৰতে মোৰ বক্তব্য সামৰিবলৈ চেষ্টা কৰিম। অধ্যক্ষ ডাঙৰীয়া, কিছুদিন আগতে আপোনাৰ জৰিয়তে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পোষকতা কৰিছিল এই বিধানসভাৰ মাননীয় বিধায়কসকলক দি এটা গোট বনাই উজনি অসম, বৰাক ভেলী, নামনি অসম ভিজিট কৰাৰ কাৰণে এটা টিম বনাই দিছিল আৰু টিমে গৈ সেই অঞ্চলসমূহত ভিজিট কৰি সেই অঞ্চলৰ মানুহৰ মানদণ্ড, কৃষ্টি, সংস্কৃতি, তেওঁলোকে কেনেকৈ জীৱন নিৰ্বাহ কৰে, কি ধৰণে কি কাম কাজ কৰে, তাৰ উন্নয়নৰ প্ৰতিচ্ছবি কেনেকুৱা, গোটেইখিনি এটা ৰিপৰ্ট দাখিল কৰিছে। মই আপোনাৰ জৰিয়তে এই সংকল্প প্ৰস্তাৱৰ মাজতে অনুৰোধ জনাম যে চৰাঞ্চলৰ কাৰণেও আপুনি এটা টিম গঠন কৰি দিব লাগে। মাননীয় মন্ত্ৰী ডাঙৰীয়া বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে সেই টিম পঠাই চৰাঞ্চলৰ আচল ছবি কি, সেই ছবিখিনি তাৰ কাৰণে এটা ৰিপৰ্ট পবিত্ৰ বিধানসভাত দাখিল কৰি চৰকাৰে তাৰ ওপৰত ব্যৱস্থা ল'ব লাগে। কাৰণ এইকাৰণেই কৈছোঁ মাননীয় অধ্যক্ষ ডাঙৰীয়া, অসমত চহৰ, নগৰ আৰু চৰাঞ্চলৰ বাহিৰৰ যিসমূহ গাঁও আছে সেইসমূহৰ তুলনাত চৰাঞ্চলসমূহৰ যিসমূহ গাঁও যথেষ্ট পিছপৰা। কি আপুনি যাতায়াত কওক, কি শিক্ষা কওক, কি স্বাস্থ্য কওক, সকলো ক্ষেত্ৰতে বহুত পিছপৰা। আগৰ বক্তাসকলে এই কথাবিলাক উল্লেখ কৰি গৈছে। আৰু চৰাঞ্চলক লৈ বিভিন্ন ধৰণৰ ভ্ৰান্ত ধাৰণাও আছে। চৰাঞ্চলৰ মানুহখিনিৰ বিষয়ে দূৰৰ পৰা বহুতে নাজানেও। দূৰৰ পাহাৰ দেখিবলৈ যেনেকৈ ওচৰত গ'লে যেনেকৈ বেলেগ ছবি এটা দেখা পায়, চৰাঞ্চলত যিসকলক লৈ ভ্ৰান্ত ধাৰণা আছে তেওঁলোকে চৰাঞ্চলত যোৱাৰ পিছত আচল ছবি তেওঁলোকৰ জীৱন মান দেখাৰ পিছত বহুতৰ এই অন্তৰৰ পৰা সেই ছবি যিখিনি কথা আগত মনত লৈ তেওঁলোকে ঘূৰি ফুৰি আছে কথাখিনি মনৰ পৰা মোচন হৈ যাব। গতিকে আহি থকা দিনত চৰাঞ্চলৰ মানুহখিনিক অসমৰ বেলেগ চহৰ, নগৰ, বেলেগ গাঁৱৰ লগত সমভাৱে তেওঁলোকে যাতে সমমানত তেওঁলোকে জীয়াই থাকিব পাৰে, সম সুবিধা যাতে তেওঁলোকে পায়, তাৰ কাৰণে চৰকাৰে নিশ্চিতভাৱে জৰুৰীকালীন ব্যৱস্থা ল'ব লাগিব। আৰু এই ব্যৱস্থা ল'বলৈ হ'লে তাৰ কাৰণে জৰীপ কৰিব লাগিব। তাৰ কাৰণে সেই অঞ্চলবিলাকৰ আচল তথ্য নিব লাগিব। সেই অঞ্চলখনক কেনেকৈ কিভাৱে চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়াসকলে তাত কাম কৰিব লাগিব। বেলেগ বেলেগ চহৰ, নগৰ, গাঁৱত বিষয়াসকলে যি ধৰণে যায়, যি ধৰণে ফিল্ড ভিজিট কৰে, কিন্তু চৰাঞ্চলত সকলো ডিপাৰ্টমেণ্টৰ বিষয়াসকলে যাব নোৱাৰে। মই কাকো দোষাৰোপ নকৰোঁ, যাবলৈ যিখিনি যি ধৰণৰ সুবিধা তাত লাগে সেই সুবিধা নাই। তাতে বহুত খেলত অসুবিধা হয়, যোৱাৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হয়। গতিকে মই দীঘলীয়া নকৰোঁ, আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ আজি উত্তৰ দিব, সেই উত্তৰৰ পৰা চৰাঞ্চলৰ মানুহখিনি যাতে উপকৃত হয় তাৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ মাইনৰিটি এফেয়াৰ্ছ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ আশৰাফুল হুছেইন আৰু ৰকিবুল ইছলাম ডাঙৰীয়াই অসমৰ চৰাঞ্চলত সমূহত আৰ্থ সামাজিক জৰীপ অনুষ্ঠিত কৰি জনসাধাৰণৰ শৈক্ষিক সামাজিক মান উন্নত কৰাৰ পৰিকল্পনা যুগুত কৰা হওক যিটো প্ৰস্তাৱ আনিছে প্ৰাইভেট মেম্বাৰ ৰেজুলেশ্যন। গতিকে এইটোৰ ক্ষেত্ৰত আপুনি অধ্যক্ষ ডাঙৰীয়া, আপোনাক আমি জনাওঁ যে আমাৰ চৰকাৰে এতিয়া আমাৰ এই যিসমূহ অধ্যুষিত মাইনৰিটি অধ্যুষিত অঞ্চল আছিল তাত শিক্ষাৰ ক্ষেত্ৰত প্ৰসাৰতা বঢ়োৱাৰ ক্ষেত্ৰত গতিকে আমাৰ চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ ইতিমধ্যে কৰিছে। আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীসমূহে যাতে ভালকৈ শিক্ষা
লাভ কৰিব পাৰে তাৰ কাৰণে যি এক্সিষ্টিং যিখিনি স্কুল আছে সেই স্কুলসমূহত এডিশ্যনেল ক্লাছৰুম দিয়া হৈছে আৰু কিছু কিছু ঠাইত আমি ডিজিটেল ক্লাছৰুমো দিছোঁ আৰু কিছু কিছু ঠাইত আমি অন্যান্য ফেচিলিটি স্কুলসমূহত দিয়া হৈছে তাৰে কিছুমানত কাম সম্পূৰ্ণ হোৱা নাছিল আৰু কাম সম্পূৰ্ণ নোহোৱাখিনিৰ কথাটো মই আজি সদনত জনাওঁ যে মানে আমাৰ দ্বিতীয় যিখিনি ইনষ্টলমেণ্ট এই ইনষ্টলমেণ্টে 120 কোটি টকা আকৌ আহিছে এই 120 কোটি টকাৰ পৰা আমি যিখিনি কাম বিভিন্ন সমষ্টিত আমাৰ মাননীয় বিধায়কসকলৰ সমষ্টিত যিখিনি কাম এতিয়া অসম্পূৰ্ণ হৈ আছে সেইখিনি সম্পূৰ্ণ হৈ যাব 120 কোটি টকা আমি আজি এসপ্তাহমান আগতে আমি পাইছোঁ এই পইচাখিনি ভাৰত চৰকাৰৰ পৰা গতিকে এতিয়া আমাৰ অন্য কথাটো হৈছে যে তাৰ উপৰিও আমি চৰ চাপৰি বা মাইনৰিটি অঞ্চলৰ ল'ৰা ছোৱালীসমূহক আমি স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা হৈছে স্কলাৰশ্বিপৰ উপৰিও আমি তেওঁলোকক আমি কিছুমান স্কিল ট্ৰেইনিং দি আছোঁ যিবিলাক স্কিল ট্ৰেইনিঙৰ জৰিয়তে ANM GNM বা তেনেকৈ মাল্টিপাৰ্পাছ স্কিল ট্ৰেইনিং যেনে প্লাম্বাৰ বা অন্যান্য তেনেকুৱা ধৰণৰ আমি ট্ৰেইনিং দি আছোঁ আৰু সেই ট্ৰেইনিঙৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ পেৰামেডিকেল ষ্টাফৰ কাৰণে তেওঁলোকক আমি মানে আমাৰ তৰফৰ পৰা আমি স্পন্সৰ কৰিছোঁ বিভাগৰ তৰফৰ পৰা আৰু পেৰামেডিকেল যেতিয়া পাছ কৰিব যিকোনো এটা ৰেডিঅ'গ্ৰাফাৰে হওক বা যিকোনো এটা পাছ কৰক গতিকে যিকোনো এটা ট্ৰেডতে পাছ কৰক লাগিলে তেওঁ পাছ কৰিলে হয় চাকৰিও কৰিব পাৰিব বা তেওঁ নিজে মানে সংস্থাপন তেওঁ নিজে লাভ কৰিব পাৰিব আৰু তাৰ উপৰিও আমাৰ আজি অধ্যক্ষ ডাঙৰীয়া আপুনি ভাল পাব শুনি যে আমাৰ চৰ অঞ্চলত আমাৰ 21খন স্কুল বৰ্তমান বনাই থকা হৈছে মানে ৰেচিডেঞ্চিয়েল স্কুল মডেল ৰেচিডেঞ্চিয়েল স্কুল অধ্যক্ষ ডাঙৰীয়া এতিয়া মই আজি এটা কথা কওঁ যে আমাৰ বৰপেটাৰ MLA ডাঙৰীয়া অলপ আগতে MC কলেজৰ কথা কৈছে আজি MC কলেজ 150 বছৰীয়া কলেজ যদি MC কলেজত 150 বছৰীয়া কলেজখনে সেই 150 বছৰ আগতে কোনোবাই পইচা 10-15 টকা 20 টকা তুলি পেলাই কলেজখন কৰিছিল সেই কলেজখনৰ পৰা IAS IPS অফিচাৰ বহুত হৈছে IFS অফিচাৰ বহুত হৈছে সেই 150 বছৰীয়া কলেজখনে আজিৰ দিনটোলৈকে চৰকাৰী অনুদান তেওঁলোকে 1 কোটি টকা লাভ কৰা নাই কিন্তু আমি এতিয়া মাইনৰিটি অঞ্চলত যিবিলাক আমি স্কুল কৰি আছোঁ ৰেচিডেঞ্চিয়েল স্কুল এখন স্কুলত খৰচ হ'ব 30 কোটি 80 লাখ টকা এখন স্কুলত 30 কোটি 80 লাখ টকা অথচ 150 বছৰ পুৰণি এখন স্কুলে 1 কোটি টকা পাবলৈ সক্ষম হোৱা নাই আৰু তাৰ উপৰি এইবাৰ আমাৰ এটা ভাল কথা হৈছে কি যে আগতে MSDP ব্লকসমূহত মাত্ৰ লৈছিল যেনে কোনোবা এটা সমষ্টিত এটা ব্লক MSDP হ'ল আনটো ব্লক MSDP নহ'লে আনটো ব্লকতো কিন্তু মাইনৰিটিৰ মানুহ আছে কিন্তু আনটো ব্লকত মাইনৰিটিৰ মানুহখিনিৰ সংখ্যা অলপ কম কাৰণে সেইটো MSDP নহ'ল এইবাৰ যিটো ব্লকত বেছি আছে এটা সমষ্টিতে তাত MSDP হ'ল গতিকে এইবাৰ MSDP গোটেই সংজ্ঞাটো সলনি কৰি প্ৰাইম মিনিষ্টাৰ জনকল্যাণ কাৰ্যক্ৰম কৰা হ'ল গতিকে এতিয়া কি হৈছে যে একদম ডেফিনিট MSDP এৰিয়া নহ'লেও যিটো অন্য ব্লকটোত যে ডিপ্ৰাইভ হৈ আছে সেই ব্লকটোতো এতিয়া আমাৰ ইয়াৰ পৰা প্ৰাইম মিনিষ্টাৰ যিটো জনকল্যাণ কাৰ্যক্ৰম তাৰ পৰা সেইবিলাক অনুষ্ঠানতো আমি এতিয়া সহায় সহযোগ কৰিব পাৰিম গতিকে প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰু তাৰ উপৰিও অধ্যক্ষ মহোদয় আমাৰ দীনদয়াল যিবোৰ মহাবিদ্যালয় ষ্টুডেণ্ট মানে গাৰ্লছ মহাবিদ্যালয় গাৰ্লছ কলেজ গতিকে গাৰ্লছ কলেজ আমি ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ বিভিন্ন ঠাইত আৰু তাৰে কিছু ঠাইত কাম আৰম্ভ হৈছে কিছু ঠাইত মাটি দিব পৰা নাই যেনে দৰঙৰ কলেজখনৰ কাৰণে এতিয়ালৈকে মাটি দিব পৰা নাই আমাৰ দৰঙৰ MLA নাই দুয়োগৰাকী আমাৰ MLA দুজনে নাই ইয়াতে তেখেতসকলক মই বাৰে কৈ আছোঁ মাটিখিনি দিয়ক মাটিখিনি দিলে আমি কলেজখন আমি বনাব পাৰোঁ কামখিনি আৰম্ভ কৰিব পাৰোঁ ঠিক তেনেকৈ MSDPৰ অন্যান্য ঠাইতো ক'ৰবাত যেনে বঙাইগাঁও স্কুলখনৰ মাটি দিব পৰা নাছিল বঙাইগাঁও জিলাখনত গতিকে মই ডিচিক ক'লোঁ যে স্কুলখন উঠাই আনিব লাগিব তেতিয়া আপোনাৰ বদনাম হ'ব তেতিয়া আল্টিমেটলি এতিয়া দিছে হাইলাকান্দিত অধ্যক্ষ মহোদয় আজি 3 মাহ আগলৈকে হাইলাকান্দিত মাটি দিব পৰা নাই মই ডিচিক ক'লোঁ যে স্কুলখন যদি বেলেগলৈকে শিফ্ট কৰি দিওঁ তেতিয়া আপোনাৰ ডিচি হিচাপে আপোনাৰ বদনাম হ'ব গতিকে এতিয়া তেওঁলোকে মাটি দিছে এতিয়া কাম আৰম্ভ হৈছে ঠিক তেনেধৰণে আমাৰ চিডলি সমষ্টিতো ঠিক তেনে ধৰণৰ এটা অৱস্থা হৈছে এতিয়া কামবিলাক আৰম্ভ হৈছে আগতে বাক্সাতো তেনেকৈ কামখিনি আৰম্ভ হৈছে গতিকে অধ্যক্ষ ডাঙৰীয়া এই গোটেই কথাখিনি খুব গুৰুত্ব সহকাৰে আমি বিবেচনা কৰি আছোঁ আৰু বিবেচনা কৰি এই চৰ অঞ্চলৰ যিটো সমস্যা আজি এখেতসকলে বিভিন্ন সমস্যা কৈছে এই বিভিন্ন সমস্যাখিনি আমি সমাধান কৰাৰ কাৰণে আমি তেওঁলোকক কেনেকৈ স্কিল কৰিব পাৰোঁ
এতিয়া আমাৰ হাফিজ চাহাবে সিদিনা মোক কৈছে যে তেওঁৰ তাত এখন মানে MSDPৰ পৰা এখন ইনষ্টিটিউট বনাই থৈ দিছে। MSDP কি হ'ল অধ্যক্ষ ডাঙৰীয়া, MSDPৰ পৰা বহুত বিল্ডিং বনালে, বিল্ডিংবিলাকৰ নাম দিলে কি মাল্টি স্কিল ইনষ্টিটিউট, কিন্তু তাতে না স্কিল আৰম্ভ হ'ল না কিবা কোৰ্চ আৰম্ভ হ'ল না কিবা পোষ্ট আছে, তাত একো নাই, বিল্ডিংবিলাক বনালে। এতিয়া আমি মন্ত্ৰী হোৱাৰ পিছত আমাক আহি পেলাই ক'লে যে আমাৰ মাইনৰিটি ডিপাৰ্টমেণ্টৰ যিখিনি মানে আমি বিল্ডিং বনালোঁ সেইবিলাক আপোনালোকে লৈ লওক। আমি বোলো কিয় লৈ লওঁ, বোলে আপোনালোকে স্কিল ট্ৰেইনিং দিয়ক, নহ'লে ITI কৰি দিয়ক। বিল্ডিংবিলাক কিয় বনালে এইটো ভগৱানে জানে, কিন্তু বিল্ডিংবিলাক বনাই তাত না ষ্টাফ দিলে না কিবা ব্যৱস্থা কৰিলে। এতিয়া